भारत कोई जमीन का टुकड़ा नहीं। भारत जमीन का टुकड़ा नहीं, जीता जागता राष्ट्र पुरुष है। भारत जमीन का टुकड़ा नहीं, जीता जागता राष्ट्र पुरुष है। हिमालय मस्तक है, कश्मीर किरीट है, पंजाब और बंगाल तो विशाल कंधे हैं। पूर्वी और पश्चिमी घाट दो जंघाए है। कन्याकुमारी इसके शरण है, सागर इसके पग पखारता है। यह चंदन की भूमि है, अभिनंदन की भूमि है। यह तर्पण की भूमि है, यह अर्पण की भूमि है। इसका कंकर कंकर शंकर है, इसका बिंदु बिंदु गंगा जल है। हम जिएंगे तो इसके लिए, हम मरेंगे तो इसके लिए। नमस्कार, मैं निहायेन्द्र शर्माই সন্ধিয়া 7 বজাৰ লগে লগে আজি আকৌ এবাৰ লাইভত উপস্থিত হৈছোঁ প্ৰতিটো দিনৰ দৰে। আৰু আৰম্ভণিয়ে আজি এটা বিশেষ কবিতাৰে কৰিছোঁ। প্ৰতিটো দিন একোজন ব্যক্তিৰ অসমীয়া কবিতা একোটালৈ পাঠ কৰিছোঁ, কিন্তু আজি এটা হিন্দী কবিতা লৈছোঁ আজি বিষয়টোৰ লগত মিলাকৈ। আৰু সেই কবিতাটো আছিলে ভাৰত এক জমিন কা টুকৰা নেহি। আৰু এই কবিতাটো ৰচনা কৰিছিলে, আবৃত্তি কৰিছিল ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন প্ৰয়াত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই, যাক শ্ৰদ্ধা কৰে প্ৰতিজন ভাৰতীয়ই, যাক শ্ৰদ্ধা কৰে প্ৰতিজন পৃথিৱীবাসীয়ে, পৃথিৱীৰ প্ৰতিজন ব্যক্তিয়ে যাক শ্ৰদ্ধা কৰে। প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিজন নেতা, প্ৰতিজন কৰ্মীয়ে সেই ব্যক্তিজনক শ্ৰদ্ধা কৰে। সেইজন আছিলে সুশাসনৰ নায়ক ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া। তেখেতৰ এই কবিতাটো ভাৰত এক জমিন কা টুকৰা নেহি। তেখেতে কন্যাকুমাৰীৰ পৰা আৰম্ভ কৰিছে কাশ্মীৰলৈ, গুজৰাটৰ পৰা অৰুণাচললৈকে আৰম্ভ কৰিছে। আৰু ইয়াত তেওঁ কৈছিলে যে ভাৰতবৰ্ষখন কেৱল এটুকুৰা মাটিৰ এটুকুৰা মাটি নহয়, কেৱল ইয়াৰ মহানতাৰ কথা কৈছিলে। এক জীৱন্ত এজন ৰাষ্ট্ৰপুৰুষ হিচাপে যাক কৈছিলে ভাৰতবৰ্ষক, সেয়া কবিতাটোৰে তেওঁ আৰম্ভ কৰিছিলে। আৰু এই কবিতাটোৰ নাম আছিলে ভাৰত জমিন কা টুকৰা নেহি। আৰু যিহেতু আপোনালোকে গম পাইছে, ইতিমধ্যে অৱগত যে তেখেত এজন বিশিষ্ট ৰাজনৈতিক নেতা আছিলে, এজন বিদগ্ধ পণ্ডিত আছিলে, আৰু তেখেত দূৰদৰ্শী আছিলে। আৰু তেখেতৰ জীৱনকালত ৰাইজৰ বাবে, সমাজৰ বাবে, দেশৰ বাবে যিখিনি অৰিহণা আগবঢ়াইছিলে, তেনেকুৱা এটা তেওঁ আৰম্ভ কৰিছিলে এনেকৈ ৰাজনৈতিক ক্ষেত্ৰখনত। আৰু ঠিক তেনেকৈ আজি তেখেতৰ আদৰ্শক অনুগত কৰিয়েই লগতে বিভিন্নজন আছে তেখেতৰ লগতে ৰাজনৈতিক ক্ষেত্ৰখনত। আৰু বিভিন্ন ৰাজনৈতিক দলত, বিভিন্ন দল সংগঠনত একোজন ব্যক্তি আছে। সামাজিক ক্ষেত্ৰখনতো সামাজিক কৰ্মী হিচাপে বিভিন্নজন আছে। আৰু তেওঁলোকৰ প্ৰত্যেকৰে এটা মনস্তত্ব থাকে, মনৰ একোটা চিন্তা থাকে, তেওঁলোকৰো বিভিন্ন ব্যক্তিগত জীৱন থাকে, সমস্যা থাকে। আৰু সেই বিষয়ে আমি আজি ফেচবুক লাইভত অলপ কথা পাতিম। আপোনালোকৰ মনৰ কথাবোৰো আমি জানিবৰ চেষ্টা কৰিম। ইতিমধ্যে বিভিন্নজন উপস্থিত হৈছে। প্ৰসেনজিৎ দেৱ আমাৰ লগত উপস্থিত আছে, সঞ্জীৱ কুমাৰ বৰা, বিশ্ব দাস উপস্থিত আছে, মতিউৰ দা নমস্কাৰ, তেখেতে আমাক চাই আছে, ধন্যবাদ। মাধৱ দা আছে, আমি স্বাগতম জনাইছোঁ, হাই বুলি দিছিলে। বিকাশ শৰ্মা, অঞ্জন ডেকা আছে উপস্থিত, স্নেহা দাস বন্ধু স্বাগতম জনাইছোঁ। মতিউৰ ৰহমান দা আছে, ৰূপক পাটগিদাই চাই আছে, স্বাগতম। মঞ্জিত মহন্ত নিউ আটাইয়ে স্বাগতম। সমুজ্জ্বল শেখৰ শইকীয়া গৈছে, জয় মা ভাৰতী সমুজ্জ্বল চাই আছে। আমাৰ গণেশ কলিতাই চাই আছে, ময়ূৰী গোস্বামী সাংবাদিক, তেখেতে আমাক চাই আছে বৰ্তমান। মুনীন্দ্ৰ কাকতি চাই আছে। মুনীন্দ্ৰই কৈছে নমস্কাৰ, খুব সুন্দৰ কবিতা, ভাল লাগিল নিহাৰ, ধন্যবাদ মুনীন্দ্ৰ। আৰু এই অলপ আগতে তেওঁ মোৰ লগত উপস্থিত আছিলে, আৰু তেওঁক আমি কৈছিলোঁ যে লাইভত, কিন্তু তেখেত ঘৰলৈকে গ'ল। গতিকে তেখেতে চাব আমাক। আৰু আজি আমি কথা পাতিম যে পাটগিদা হাই। আৰু আজি আমি কথা পাতিম যে বিভিন্নজন সমাজত, সামাজিক ক্ষেত্ৰখনত এনেকুৱা বিভিন্নজন উপস্থিত থাকে যিয়ে সমাজৰ হৈ কাম কৰি থাকে। আমি প্ৰত্যেকে জৰুৰীকালীন যিসকলে সেৱাত জড়িত, ডাক্তৰ, ইঞ্জিনিয়াৰ, প্ৰশাসন বা তেওঁলোকে সৈনিকসকল, তেওঁলোকেতো নিজৰ সেৱা কৰি থাকে। তাৰ ওপৰঞ্চি এনে কিছুমান মানুহ থাকে জেগাত চিভিলিয়ান হয়, তেওঁলোকে ৰাজনৈতিক ক্ষেত্ৰখনত কাম কৰি থাকে। সেয়া যিকোনো দলতে হওক, যিকোনো সংগঠনতে হওক, বা সামাজিক কিছুমান সংগঠনত কাম কৰে, NGOৰ লগত জড়িত হৈ কাম কৰে, মানুহৰ বাবে কাম কৰি থাকে।
তো তেনে কিছুমান মানুহবোৰৰ বিষয়ে আমি প্ৰায়ে কথা নাপাতো আৰু মই নিজেও যিহেতু ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত জড়িত গতিকে মোৰ নিজৰো কিছুমান সমস্যা থাকে ক'বলৈ মন যায় বিভিন্ন সময়ত বা আমি বিভিন্ন সময়ত চিন্তা কৰোঁ গতিকে তেনেকুৱা মানুহখিনিৰ বিষয়ে আপোনালোকৰ নিশ্চয় জানিব মন যায় আমাৰো নিশ্চয় জানিব মন যায় গতিকে আজি আমি কথা পাতিম ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰখনত জড়িত সেই মানুহখিনিৰ জীৱনৰ কথা পাতিম তেওঁলোকে কি ভাবে তেওঁলোকৰ মনবোৰ কেনেকুৱা তেওঁলোকে কেনেকুৱা ধৰণৰ সমস্যা আহে কাৰণ আমাৰো কিছু অভিজ্ঞতা আছে গতিকে আপোনালোকে সুধিব আমি কম আৰু এই মুহূৰ্তলৈকে যিহেতু আমাৰ ৰাজনৈতিক ক্ষেত্ৰখনত জড়িত কেইবাজনো উপস্থিত হ'ল প্ৰসেনজিৎ দেৱ আছে উপস্থিত আৰু স্নেহা আছে মতিউৰ্দা আছে আটাইখিনি ৰাজনৈতিক সামাজিক ক্ষেত্ৰখনৰ লগত জড়িত লগতে আমি সাংবাদিকসকল যিসকল আমাৰ লগত থাকে সাংবাদিকসকলেও বিভিন্ন ক্ষেত্ৰত সাংবাদিকসকল সামাজিক ক্ষেত্ৰখনৰ লগত জড়িত বুলি মই নিশ্চিতভাৱে কম কাৰণ তেওঁলোকে সমাজৰ মাজত ঘূৰি ফুৰে সমাজৰ বিষয়সমূহ তেওঁলোকে ৰাইজৰ আগলৈ লৈ যায় গতিকে তেওঁলোকৰ নিশ্চয় ক'বলগীয়া থাকে এটা ব্যতিক্ৰমী বিষয় আজি আমি কথা পাতিম তাৰ বিষয়ে কমেণ্ট পঢ়ি লওঁ ৰূপক পাটগিৰিদাই দিছিলে হাই বুলি হাই ৰূপক দা পাটগিৰিদা গণেশ গৌতম ৰয় আমাক চাই আছিলে আৰু গৌতম ৰয়ে দিছে ছাৰ ভাল ধন্যবাদ ভালে আছোঁ আপোনাৰ নিশ্চয় ভাল সঞ্জীৱ দাসে আমাক চাই আছে প্ৰসেনজিৎ দেৱে দিছে মই এই কবিতাটো মহেন্দ্ৰ সিংজী পাঠ কৰোঁতে প্ৰথম শুনা মহেন্দ্ৰ সিংজী বৰ্তমান তেখেত ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষেত্ৰৰ এটা উজ্জ্বল নাম ভাৰতীয় জনতা পাৰ্টিৰ দায়িত্বত আছিলে তেখেত আৰু সেই সময়ত আৰু লগতে অসমৰ তেখেত প্ৰভাৰী হিচাপে আছিলে আজি বহু বছৰ আগতে আৰু এতিয়াও তেখেত আছে মহেন্দ্ৰ সিংজী অসমৰ লগত এক সুসম্পৰ্ক ৰক্ষা কৰে আৰু উত্তৰ প্ৰদেশত তেখেত এজন ৰাজ্যিক বিভাগৰ মন্ত্ৰী উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ মন্ত্ৰীসভাত তেখেত এজন মন্ত্ৰী হিচাপে কাৰ্যৰত আৰু খুব ভাল কবি এজন ভাল বক্তা তেখেত খুব সুন্দৰকৈ কথাবিলাক কয় আৰু খুব উদাত্ত তেখেতৰ কণ্ঠখিনি খুব এটা স্পীডত কয় তেওঁ কথাখিনি তেওঁৰ কথা কোৱাৰ এটা বেলেগ ধৰণৰ এটা ষ্টাইল আছে এটা ভংগী আছে গতিকে পাইছোঁ তেখেতক মই যথেষ্ট ভালকৈ পাইছোঁ যথেষ্ট ওচৰত পাইছোঁ আৰু এই সময়ত আহোঁ কথা পাতোঁ অকণমান নিশ্চয় পাটগিৰিদাৰো ক'বলগীয়া আছে কাৰণ পাটগিৰিদায়ো বিভিন্ন সময়ত আমাক পাই আহিছে মোক ওচৰত পাই আহিছে যিহেতু কাৰণ আমাক দেখিছে আমাৰ ষ্ট্ৰাগলবোৰ দেখিছে বিভিন্ন সময়ত গতিকে তেওঁলোকৰো মন থাকে নিশ্চয় সুধিবলগীয়া ক'বলগীয়া থাকে কথা পাতিম আজি আৰু কোন উপস্থিত হৈছে দুলাল ৰয় উপস্থিত হৈছে চমৰ দাস উপস্থিত হৈছে সঞ্জীৱ দাস উপস্থিত হৈছে স্বাগতম জনাইছোঁ আটাইকে আৰু এইখিনি সময়ত আহোঁ ৰাজনৈতিক কথাৰ ক্ষেত্ৰলৈ আহোঁ কথালৈ আহোঁ সামাজিক ক্ষেত্ৰখনত আহোঁ মই সামাজিক ক্ষেত্ৰখনত কেনেকৈ আহিলোঁ সেই বিষয়ে আজি কথা পাতিম আৰু ব্যক্তিগত কথা পাতিছিলোঁ 7 তাৰিখে কিন্তু সেই দিনটোত আচলতে সকলোৱে এনেকুৱা ধৰণৰ কথা পতা নাছিলোঁ ৰাজনৈতিক কোনো কথা পতা নাছিলোঁ বা কৰোনাৰ সময়ত আমি ৰাজনৈতিক উত্তৰ বা ৰাজনৈতিক প্ৰশ্নৰ অৱতাৰণা কৰা নাছিলোঁ এই লকডাউনৰ সময়ত আৰু লগতে ৰাজনৈতিক কোনো ধৰণৰ উত্তৰো দিয়া নাই প্ৰশ্ন বিভিন্নকেইটা আহিছিলে কমেণ্টত দিয়া নাই আজি মই নিশ্চয় দিম চেষ্টা কৰিম আজি যিহেতু ৰাজনৈতিক কথা পাতিছোঁ এজন সৰুৰ পৰা আহোঁ এতিয়া ৰাজনৈতিক ক্ষেত্ৰখনৰ কথা কওঁ সামাজিক ক্ষেত্ৰখনৰ কথা মই শংকৰদেৱ বিদ্যানিকেতন হেঙেৰাবাৰীত পঢ়িছিলোঁ আৰু তাত সৰুৰ পৰা এটা সামাজিক এটা দায়বদ্ধতাৰ কথা শিকোৱা হয় আৰু সেই সময়খিনিত আমি কোনোবা দুজন যোগ হৈছে অলপ আগতে কিশোৰ বিক্ৰম তালুকদাৰ উপস্থিত হৈছে স্বাগতম আৰু কিশোৰ গীতিক বৈশ্য তেওঁক আমি স্বাগতম জনাইছোঁ সৰুৰ পৰা তেতিয়া 1996 চন আৰু তেতিয়া মোৰ বয়স তেতিয়া মই ক্লাছ সুমন নায়ক উপস্থিত হৈছে স্বাগতম গীতাশ্ৰী গাৰ্গ উপস্থিত হৈছে স্বাগতম জনাইছোঁ সেই সময়খিনিত আমি 1996 সময়ছোৱাত যেতিয়া ব্লেক এণ্ড হোৱাইট টিভি বেছিকৈ আছিলে মানুহৰ ঘৰে ঘৰে বেছিকৈ কেবল এনেকুৱা নাছিলে সেই সময়খিনিত বাতৰি খুব চলে আৰু সেই সময়খিনিতে ভাৰতৰ ৰাজনীতিত এজন উজ্জ্বল জ্যোতিষ্ক আছিলে আৰু তেওঁ কপাই আছিলে ভাৰতৰ ৰাজনীতি এজন মহান ব্যক্তি অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া আৰু কিন্তু তেওঁৰ নিষ্ঠা আৰু সততাৰ কথা আজি প্ৰত্যেকজন কথা কয় আৰু সেই সময়খিনিত তেখেতৰ প্ৰতি আকৃষ্ট হৈছিলোঁ তেখেতৰ এটা মাত্ৰ ভোটৰ বাবে তেখেতে নিজৰ শাসন ত্যাগ কৰিছিল তেখেতে প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰিছিল অকল এটা ভোটৰ বাবে তেওঁ কিনিবলৈ হৰ্চ ট্ৰেডিং জাতীয় কথা পাতিবলৈ আমি তেওঁ আনকি কোনো ধৰণৰ আপোচ কৰা নাছিলে সেই সময়খিনিত গৈছিলে গতিকে তেখেতৰ পৰা আকৃষ্ট হৈ পেলাই কামবোৰত আহিলোঁ লাহেকৈ
9 চনৰ পৰা দলত কাম কৰি আছোঁ। তাৰ আগত মই সামাজিক ক্ষেত্ৰখনৰ লগত জড়িত বিভিন্ন NGO বা বিভিন্ন সংগঠনৰ লগত জড়িত, সাংস্কৃতিক সংগঠনৰ লগতো জড়িত হৈ কাম কৰি আছোঁ। এতিয়া প্ৰশ্নৰ ফালে আহোঁ। পাতগিৰিদাই দিছে, আজিকালি ৰাজনীতিত কিবা এথিক্স আছেনে? এথিক্স কম আছে, সঁচা কথা কৈছোঁ, কম আছে, নোহোৱা নহয়। কিছুমান মানুহ আছে যিয়ে এথিক্স ৰাখি চলে, আৰু এথিক্স ৰাখি চলা মানুহবিলাকৰ কেনেকুৱা আছে আপুনিও জানে। পাতগিৰিদাই 2-এজন মানুহক চাগে লগো পাইছে এথিক্সত চলা, আৰু এথিক্সত নচলা মানুহ বহুত। ৰাজনীতিটোক আচলতে সেৱা বুলি ভবাতকৈ যদি পেচা বুলি ভাবে, তেনেহ'লে এথিক্সে স্থান নাপায়। মানুহে পইচা পেচা বুলি য'ত ভাবে, তাত মানুহে বৰ বিশেষ ঘটিব চেষ্টা কৰে। গতিকে তাত এথিক্স য'ত থাকে তাত লয়েলিটি থাকিব, তাত নিষ্ঠা থাকিব, তাত ত্যাগ থাকিব। আৰু য'ত ত্যাগ নাথাকে, য'ত নিষ্ঠা নাথাকে, য'ত স্বাৰ্থ থাকে, তাত এথিক্স থকাৰ প্ৰশ্নই নুঠে। গতিকে ৰাজনীতিত আজিকালি এথিক্সটো নোহোৱা নহয়, কমিছে, বহুখিনি কমিছে, এইটো কথা সঁচা কথা। সামাজিক ক্ষেত্ৰৰ কথাওতো সেনেকুৱা হৈছে। সামাজিক ক্ষেত্ৰখনতো প্ৰায় তেনেকুৱাই হৈছে আজিকালি, যে চাই আছোঁ বহুদিনৰ পৰা। সামাজিক ক্ষেত্ৰখনতো প্ৰায় তেনেকুৱাই হৈছে যে আজিকালি মানুহে সামাজিক ক্ষেত্ৰখনত এটা পৰ্টফলিঅ' ল'বলৈ চেষ্টা কৰে। পৰ্টফলিঅ' এটা ল'বলৈ চেষ্টা কৰে মানুহে। এখন ভাল কমিটি এখনত তেওঁ চেষ্টা কৰে যে এটা ভাল পষ্ট এটা লওঁ, সভাপতি হওঁ, ছেক্ৰেটেৰী হওঁ, বা তাৰপিছত কি কৰিব বুজি নাপাওঁ, কিন্তু তেওঁক এটা পোষ্ট লাগে, পাৱাৰ লাগে। আৰু আজিকালি মানুহ পাৱাৰৰ পিছত বেছিকৈ দৌৰে। গতিকে ভুল বুলিও নকওঁ, ভাল বুলিও নকওঁ, কিন্তু সেইটো কৰিবলৈ গৈ ক্ষতি বেছি কৰে আচলতে আজিকালি। আৰু যি কি নহওক, আৰু হৈ থাকে এনেকুৱা। এতিয়া মই সামাজিক ক্ষেত্ৰখনৰ কথা কওঁ। মোৰ বিভিন্নজন বন্ধু আছে, তেওঁলোকে বেলেগ বেলেগ সংগঠনত আছে। আৰু আজি বিজয় ডেকা উপস্থিত হোৱা নাই এই মুহূৰ্তলৈকে, তেওঁ চাগে নাই আজি এই মুহূৰ্তত। আৰু তেওঁ চাগে তেওঁ যুৱ কংগ্ৰেছত আছিলে আৰু তেওঁ এজন ভাল বন্ধু মোৰ। ঠিক তেনেকৈ কেইবাজনো বন্ধু আছে। ৰাজনৈতিক ক্ষেত্ৰখনত আমি শত্ৰু, কিন্তু ভাল বন্ধু আমি। গতিকে তেনেকুৱা আমি কেইবাজনৰ কথাও ক'ম এই মুহূৰ্তত। আৰু আছুতো আছে কেইজনমান। ABVPতো মই নিজে আছিলোঁ প্ৰাক্তন সদস্য। গতিকে ABVPত মোৰ ভাল ভাতৃসকল আছে। আৰু সংগঠন লৈ এতিয়া কওক, আপোনালোকৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আছে? মন যায় নিশ্চয়, সুধিবলৈ মন থাকে। আৰু প্ৰায় এটা আজিকালি এটা মানসিকতা গঢ় লৈ উঠিছে যে মানুহ আজিৰ তাৰিখত যদি নোলায়, ঘৰৰ পৰা যদি ওলাই নাহে ৰাইজৰ হৈ কাম কৰিবলৈ, তেনেহ'লে কৰোতা নাই। কিন্তু প্ৰত্যেকজনে বিচাৰে যে মোৰ ঘৰৰ মানুহকেইটা ওলাব নালাগে, সুৰক্ষিত থাকক। গতিকে বাহিৰত যাব নালাগে, চাকৰি কৰক, ব্যৱসায় কৰক, এজ ইউজুৱেল আৰু যিটো আমি কওঁ লাইফটোৰ কথা, যে ল'ৰাটো ওলালে, পঢ়ি পাছ কৰিলে, তাৰপিছত বিচাৰে যে সমাজখন ভাল হওক, সমাজত মানুহে আহি কামো কৰক, কিন্তু নিজৰ ল'ৰাটো আহিবও নালাগে, নিজৰ ছোৱালীজনী আহিবও নালাগে। তেনেকুৱা ধৰণৰ মানসিকতা এটাও গঢ় লৈ নুঠা নহয় আজিৰ তাৰিখত। আৰু মই তাত কাকো ভুল বুলি নকওঁ, সেইখিনি সময়ত। কাৰণ প্ৰত্যেকে বিচাৰে ওচৰৰ ল'ৰাটো যাওক। এইটোও ক'ব যে আজিকালি মানুহ নাহে, চব বেয়া মানুহ। ৰাজনৈতিক ক্ষেত্ৰখনত বেয়া মানুহ, সামাজিক ক্ষেত্ৰখনত বেয়া মানুহ। কিন্তু সেই সামাজিক ক্ষেত্ৰখনত যদি ভাল মানুহ নাথাকে, তেনেহ'লে বেয়া মানুহখিনিও তাত এটা সুবিধা ল'ব। ৰাতুল শৰ্মা দা উপস্থিত হৈছে। ৰাতুল শৰ্মা দা নিশ্চয় এখন সামাজিক ক্ষেত্ৰখনৰ লগত জড়িত এজন ব্যক্তি। স্বাগতম জনাইছোঁ। আজিৰ বিষয়টো নিশ্চয় গম পাইছে ৰাতুল দা। আজি আমি ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰখনৰ লগত জড়িত লোকসকলৰ মনৰ কথা পাতি আছোঁ, তেওঁলোকৰ মনস্তত্ত্ব। আৰু ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰখনত জড়িত মানুহবিলাক বেছিভাগ আচলতে অকণমান ফ্ৰাষ্ট্ৰেটেড টাইপ হৈ যায় লাষ্টলৈ। বা সাংস্কৃতিক ক্ষেত্ৰখনত থকা মানুহবোৰো, মমিনাথ উপস্থিত হৈছে, স্বাগতম জনাইছোঁ, ফ্ৰাষ্ট্ৰেটেড টাইপ হৈ যায় এটা সময়ত। কাৰণ সামাজিক ক্ষেত্ৰখনত ইমান সময় মানুহৰ মাজত বহুত সময় থাকে। গতিকে তেনে এটা থকাৰ পিছত যেতিয়া তেওঁ নিৰৱে বা নিসংগতাৰ মাজত যেতিয়া সোমাই পৰে, যেতিয়া অকলে থাকে, তাৰপিছত তেওঁ চাৰিওফালে চাব যে মোৰ চাৰিওফালে এটা শূন্য আছে, বা মোৰ ঘৰৰ মানুহকেইজন আছে, বা কেতিয়াবা নাথাকে। গতিকে তেনেকুৱা এটা তেওঁ অকলশৰীয়া হয়। গতিকে ফ্ৰাষ্ট্ৰেশ্যন এটা আহে ৰাজনৈতিক ক্ষেত্ৰখনত। আজি মোক এটা প্ৰশ্ন সুধিছিলে যে কি হ'ব পাৰে ৰাজনৈতিক ক্ষেত্ৰ বা সামাজিক ক্ষেত্ৰখনত থকা মানুহৰ জীৱনৰ চিন্তাবোৰ
গতিকে নিশ্চিতভাৱে আৰু এই মুহূৰ্তত মোৰ ভাল লাগিছে যে নীলিমা বাইদেউ উপস্থিত হৈছে নীলিমা বাইদেৱে আমাক চাই আছে নীলিমা বাইদেউ এইমাত্ৰ হৈছে মই স্বাগতম জনাইছোঁ আৰু মই আৰম্ভণিতে কৈছিলোঁ আজি নীলিমা বাইদেউ এই মুহূৰ্তলৈকে উপস্থিত নাই উপস্থিত হ'লে ভাল লাগিব আৰু নীলিমা বাইদেউ সামাজিক ক্ষেত্ৰখনৰ লগতে ৰাজনৈতিক ক্ষেত্ৰখনত বহুত বছৰ জীৱনটো অৰ্পণ কৰিছে তেখেতৰ নিশ্চয় ক'বলগীয়া থাকিব আৰু আজি নীলিমা বাইদেউ সৰুৰ পৰাই সামাজিক ক্ষেত্ৰখনত কাম কৰিছে ৰাজনৈতিক ক্ষেত্ৰখনত কাম কৰিছে এটা ভাল এখন জিলাৰ সভানেত্ৰীৰ দায়িত্বত ল'লে গতিকে বাইদেউৰ নিশ্চয় ক'ব লগা থাকিব এই মুহূৰ্তত যে ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰৰ মানুহবোৰৰ মনৰ কথা আজিৰ ৰাজনীতি কোন দিশে আজিৰ সামাজিক ক্ষেত্ৰ কোন দিশে আজিৰ সমিতিসমূহৰ মানুহৰ পাৱাৰৰ প্ৰতি এটা ভোগ ক্ষমতাৰ প্ৰতি এটা ভোগ আছে আৰু সেই ভোগটো কোন দিশে কেনেকুৱা গতি কৰিছে সমাজখন কোন দিশে গতি কৰিছে নিশ্চয় ক'ব লগা থাকিব বাইদেউ কমেণ্টবোৰ কৰি যাব এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে মমিনাথ আছে আৰু প্ৰমোদ বৈশ্য উপস্থিত আছে ধন্যবাদ সংগীতা দাস উপস্থিত আছে স্বাগতম জনাইছোঁ নীলিমা বাইদেউ উপস্থিত আছে স্বাগতম জনাইছোঁ কমেণ্টবোৰ পঢ়ি লওঁ ভৱেশ কোচে দিছে হাই বুলি হাই ভৱেশ দা হেল্ল' আৰু মুনীন্দ্ৰ কাকতি এইমাত্ৰ দিছে যে একোজন ব্যক্তি সমাজৰ একোটা কামত দায়বদ্ধতা থকা উচিত যেতিয়া দেশখন আগুৱাই যোৱাত সহায় হয় ঠিক কথা কৈছে প্ৰতিজন মানুহৰে নিজৰ সমাজখনৰ প্ৰতি এটা দায়বদ্ধতা থকা উচিত যে এইখন আমাৰ সমাজ এইখন আমাৰ দেশ এখন আমাৰ ৰাজ্য এখন আমাৰ দেশ এনেকুৱা যদি চিন্তাধাৰা এটা থাকে মুনীন্দ্ৰই যিটো কৈছে একোজন ব্যক্তি সমাজৰ একোটা কামত দায়বদ্ধতা থকা উচিত প্ৰতিটো ক্ষেত্ৰত দায়বদ্ধতা থকা উচিত আৰু এই মুহূৰ্তত অংকিতা দাস উপস্থিত হৈছে অংকিতা মোৰ বান্ধৱী স্কুলৰ বান্ধৱী তাই নিজেও সামাজিক ক্ষেত্ৰখনত যথেষ্ট আগৰণুৱা আৰু সাংস্কৃতিক ক্ষেত্ৰখনত আগৰণুৱা মই অংকিতাৰ কমেণ্ট নিশ্চয় বিচাৰিম আজি আমি কথা পাতিছোঁ অংকিতা ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰখনত থকা মানুহৰ মনৰ কথা তেওঁলোকৰ প্ৰতি আমাৰ কেনেকুৱা ভাৱ তেওঁলোকৰ প্ৰতি সাধাৰণ ৰাইজে কি বুলি ভাবে যে ৰাজনৈতিক ক্ষেত্ৰখনত কোনোবা এজন আছে সামাজিক ক্ষেত্ৰখনত কোনোবা এজন আছে ৰাজনৈতিক ক্ষেত্ৰখনত কাম কৰি আছে গতিকে তেওঁক আমি কিদৰে ভাবোঁ সাধাৰণ ৰাইজে তেওঁক কি ধৰণে ভাবে তেওঁ সামাজিক মানুহক কি বুলি ভাবে ঠিক তেনেকৈ সামাজিক ক্ষেত্ৰখনলৈকে মানুহ আহিব লাগে নে নাই গতিকে এই আটাইবিলাকৰ ওপৰত আলোচনা এটা কৰি আছোঁ আজি আমি অংকিতা গতিকে কমেণ্ট বিচাৰিম তোমাৰ পৰা মুনীন্দ্ৰ কমেণ্টলৈকে আহোঁ যে একোজন দায়বদ্ধতা থকা উচিত কোৱা নাই সকলোকে লিডাৰ হ'বলৈ সকলোকে ৰাজনীতি কৰিবলৈ কোৱা নাই কিন্তু নিজৰ কামবোৰ যদি দায়বদ্ধভাৱে কৰে সততাৰে যদি কৰে তেনেহ'লে নিশ্চয় সমাজখনৰ কাৰণে ভাল সমাজখনৰ এটা ভাল হ'ব আৰু কোনোবাই ভাল এজন শিক্ষক তেওঁ যদি শিক্ষকতাৰ দায়িত্বটো যদি ভালকৈ কৰে চিৰিয়াছলি তেনেহ'লে সেইটো এটা 10জন ষ্টুডেণ্ট ভাল ওলাব বা 10জন শিষ্য ভাল উলিয়াব এজন ভাল ডাক্তৰ তেওঁ যদি নিষ্ঠাৰে কামখিনি কৰে তেওঁ নিৰোগী কৰিব গতিকে সেয়া সমাজৰ বাবে হেৰি হ'ব এটা সামাজিক ক্ষেত্ৰখনত থকাই হয় আচলতে আমি প্ৰতিজন মানুহে সামাজিক ক্ষেত্ৰখনত আছোঁ সমাজখনক আমি বাদ দি চলিব নোৱাৰোঁ সেয়াই ভৱেশ কোচে দিছে ভালনে আপোনাৰ আছোঁ ভালে আৰু প্ৰমোদ বিচাৰিছে কিপিতা বুলি কৈছে ধন্যবাদ সুবিমল চক্ৰৱৰ্তী চাই আছে অংকিতা দাস আমাৰ চাই আছে তো মই নীলিমা বাইদেউৰ পৰা জানিব বিচাৰিম যে ৰাজনৈতিক ক্ষেত্ৰখনত আপুনি ইমান বছৰ কষ্ট কৰিলে আপোনাৰ কেনেকুৱা অভিজ্ঞতা গ'ল কি পালে আৰু কি পোৱা আৰু হেৰুৱা পোৱা নোপোৱাৰ হিচাপবোৰ পিছত হয় কি হেৰুৱালে মই নকওঁ কাৰণ ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত থকা মানুহবিলাকে বহুত বেছি হেৰুৱাই জীৱনত ৰাজনৈতিক ক্ষেত্ৰখনত যোন থাকে আৰু বিশেষকৈ সামাজিক মানুহৰ বাবে যিয়ে অনবৰত ঘূৰি ফুৰে 10জনৰ কাৰণে তেওঁ ব্যক্তিগত জীৱনত কিন্তু বহুত বেছি হেৰুৱাবলগীয়া হয় এয়া মোৰ ব্যক্তিগত অনুভৱ আৰু গতিকে সেয়াই কম আৰু এই মুহূৰ্তত গতিকে তেনেকুৱা কথা বহুত থাকে গতিকে সোধক প্ৰশ্ন কেনেকুৱা থাকে আপোনালোকৰো কিবা জানিব থাকিব পাৰে মোৰ অভিজ্ঞতা আজি শ্বেয়াৰ কৰিম আপোনাৰ অভিজ্ঞতা আপুনি শ্বেয়াৰ কৰিব জিতুমণি দাস উপস্থিত হৈছে এই মুহূৰ্তত আৰু আজি যিহেতু সামাজিক ক্ষেত্ৰখনৰ কথা কৈ আছোঁ জিতুমণি দাস এজন ভাল নিজৰ অঞ্চলটোৰ বাবে সি খুব ভাবে জিতুমণি নিজৰ অঞ্চলটোৰ মানুহখিনিৰ কথা যথেষ্ট ভাবে সি সমাজখনৰ কথা বহুত ভাবে আৰু যোৱাকালি মোলৈ জিতুমণিয়ে ফোন কৰিছিলে তাৰ জ্যোতিকুচি অঞ্চলত কিছু ৰাইজক অকণমান খাদ্যৰ ৰেচন যোগান ধৰাৰ কথা পাতিছিলে আৰু আমি কথা পাতি দিছোঁ যোৱাকালি আৰু তেওঁলোক অহাকালি যাব সেই অঞ্চললৈ আৰু যদি সুবিধা হয় মই নিজেও যোৱাৰ চেষ্টা কৰিম এতিয়া কমেণ্ট অহা নাই মুহূৰ্তত আৰু কংকন বৰ্মন দাই চাই আছে স্বাগতম জনাইছোঁ মমী বাইদেউ চাই আছে মমী কটকী বাইদেউ স্বাগতম জনাইছোঁ এতিয়া আহোঁ প্ৰথম ছ'চিয়েল মিডিয়াত ৰাজনীতি কেনেকুৱাকৈ চলি আছে ছ'চিয়েল মিডিয়াত ৰাজনীতি কৰা মানুহক কি ধৰণে ট্ৰিট কৰা হৈছিলে আৰু এতিয়া কি ধৰণে ট্ৰিট কৰা হৈছে এটা সময় আছিলে
এটা সময়ত ৰাজনৈতিক কৰা মানুহখিনিক কেনেধৰণে ট্ৰিট কৰা হৈছিল মই আপোনাক কওঁ তেওঁ কোনটো ৰাজনৈতিক দলৰ সেইটোৰ ওপৰত গুৰুত্ব আৰু এটা সময় মানুহে ব্ৰেণ্ডিঙত যায় আৰু ব্ৰেণ্ডিং যেতিয়া যায় গতিকে সেই সময়ত কোনটো ব্ৰেণ্ড চলি আছে ৰাজনীতি সেইটো চোৱা হয় যেতিয়া এটা দল আজি যিটো দল পাৱাৰত আছে সেই দলটো আজি বা 10 বছৰৰ আগত অস্তিত্ব নাছিলে অসমত অস্তিত্ব নাছিলে দেশত অস্তিত্ব আছিলে তো সেই দলটোত থকা সকলক মানুহে হাঁহিছিল সেই দলটোত থকা সকলক মানুহে হাঁহিছিল ঠাট্টা কৰিছিল ব্যক্তি নাছিল এতিয়া তাত ব্যক্তি মানুহ আহিছে গতিকে এতিয়া বেলেগ হৈছে সিচুৱেশ্যনবিলাক ৰাজনীতিক ক্ষেত্ৰখনৰ সিচুৱেশ্যনটো সলনি হৈ থাকে গতিকে সেইটোৰ ওপৰতো ডিপেণ্ড কৰে মানুহ কি ধৰণে ট্ৰিট কৰা হয় মানুহ কি ধৰণে ভবা হয় আৰু আবেগৰ লগত বেছিকৈ চলে আচলতে ৰাজনীতি যিটো হ'ব নালাগে ৰাজনীতি বিবেকেৰে হ'ব লাগে কিন্তু আমাৰ ইয়াত আবেগেৰে বেছি হয় আৰু এইটো বেয়া কথা আচলতে গতিকে আবেগত এইকাৰণে কিবা এটা ভুল কিবা এটা হৈছে কোনোবাই কিবা এটা কৈ দিয়াৰ লগে লগে একেবাৰে মানুহ ৰাস্তালৈ গুচি যাব গৈ হুলস্থুল কৰিব তাৰ কিছুদিনৰ পিছত পাহৰি যাব ভুল অশুদ্ধ বিবেকেৰে চিন্তা বেছি নকৰে এইটো বেয়া কথা আৰু হ'ব হৈ থাকিব লাগে এতিয়া মোৰ নীলিমা বাইদেউৰ কমেণ্ট অহা নাই এই মুহূৰ্তলৈ অংকিতাৰ কমেণ্ট অহা নাই পাটগীতাৰ কমেণ্ট অহা নাই মুনীন্দ্ৰৰ কমেণ্ট অহা নাই আটাই চাই আছে আৰু যোনে চাই আছে এই মুহূৰ্তত 8জনে চাই আছে আটাইকে কৈছোঁ জিতুমণিয়ে কুৱেশ্যন এটা কৈছে যে আপুনি কিমান বছৰৰ পৰা ৰাজনীতিৰ লগত জড়িত স্কুল অৱস্থাৰ পৰাই মই স্কুলৰ একতা সভাৰ ছাত্ৰ একতা সভাৰ লগত জড়িত তাৰপিছত মই কলেজত গ'লোঁ যোৰহাট প্ৰিন্সিপালছত পঢ়ি থকা সময়তো মই তাৰ ষ্টুডেণ্ট পলিটিক্সৰ লগত আছিলোঁ দায়িত্ব আছিলোঁ মই ছাত্ৰ ৰাজনীতিত মই কিছু জড়িত এবি ফিল্ডত জড়িত আছিলোঁ এটা সময়ত গতিকে 2007-8 চনমানৰ পৰা ক'ব পাৰিবা ছাত্ৰ ৰাজনীতিৰ লগত ষ্টুডেণ্ট পলিটিক্সৰ লগত আছিলোঁ আৰু 2009 চনৰ পৰা মই এক্টিভ পলিটিক্সত আছোঁ যি আমাৰ মেইন ষ্ট্ৰীমৰ যিটো পলিটিক্স ইলেক্টৰিয়েল বা এটা পলিটিকেল পাৰ্টিত সেই সময়খিনি তাত পৰা মই আছোঁ সেইখিনি সময়ত আৰু সেইখিনি কথা আজি বতৰটো অলপ বেয়া বৰষুণ আহিব নিশ্চয় আৰু তেনেকুৱা এটা হ'ব পাৰে অলপ পিছত চাওঁ আৰু প্ৰসেনজিৎ দেৱে কৈছে কিন্তু এটা কমেণ্ট দিছে কমেণ্টটো মই পিছত পঢ়িম আগতে মই অংকিতাৰ কমেণ্টটো পঢ়ি ল'ব বিচাৰিছোঁ অংকিতাই এটা কমেণ্ট দিছে যে নিজে দায়বদ্ধ হোৱাৰ লগতে আহিবলগীয়া নতুন চামক দায়বদ্ধ হ'বলৈ শিকোৱাটো মই সমাজৰ প্ৰতি দায়িত্ব পালন কৰা বুলি ভাবোঁ একদম সঁচা কথা নহ'লেতো বহু ক্ষেত্ৰত দেখা যায় ল'ৰা ছোৱালী জন্ম হৈ আছে জন্ম দিওঁতাৰ কোনো উদ্দেশ্য নাথাকে আৰু যদি থাকে সেয়া প্ৰায় ব্যক্তিগত হয় মোৰ অনুভৱ মাথো একদম সঁচা কথা নিজে দায়বদ্ধ হ'ব লাগিব তাৰপিছত পিছৰ প্ৰজন্মক দায়বদ্ধ কৰিব লাগিব অংকিতাই খুব সুন্দৰ কথা এটা কৈছে আৰু ল'ৰা ছোৱালীক জন্ম দি পেলাই যদি দায়িত্ব সামৰি পেলাই সমাজখনৰ লগত যদি সামাজিক প্ৰাণী হ'বলৈ নিশিকায় আজিৰ যুগত মই দেখিছোঁ আমাৰ ইয়াতে বহুত দেখিছোঁ আমি এটা গ্ৰুপ আমি যেতিয়া সামাজিক কামখিনি কৰি থাকোঁ তাৰে মাজতে এনেকুৱা কিছুমান ঘৰ আছে যাৰ ল'ৰা ছোৱালীক আমি চিনি নাপাওঁ একেটা অঞ্চলত থাকোঁ একে অঞ্চলত থকাৰ পিছতো তেওঁ ল'ৰা ছোৱালীক চিনি নাপাওঁ তেওঁ ল'ৰা ছোৱালীক বাহিৰত আনকি এনেকুৱা দিনো আমি দেখিছোঁ মই নাম ল'ব বেয়া পাওঁ যে ল'ৰা ছোৱালীক বাহিৰত পঢ়ুৱালে বাহিৰত ডাঙৰ দীঘল কৰালে কিন্তু সমাজৰ লগত উঠা বহা কৰিব নিদিলে সমাজৰ পৰা সদায় আঁতৰাই ৰাখিলে আৰু তেনে অৱস্থাৰ পিছত এনেকুৱা এটা সময় হৈ যায় সেই ল'ৰাজন মাক দেউতাক যেতিয়া নাইকিয়া হৈ যায় সেই ল'ৰাজন দিশহাৰা হৈ পৰে গতিকে তেনেকুৱাও হ'ব নালাগে আৰু জন্ম দিয়াৰ পিছত এটা দায়িত্ব থাকে যে সমাজৰ লগত জড়িত কৰাই দিয়াৰ এইটো কোৱা নাই সকলোকে ৰাজনৈতিক নেতা হ'ব কোৱা নাই সকলোকে লিডাৰ হ'ব কোৱা নাই সকলোকে দল সংগঠনত গৈ পেলাই ৰাস্তাত নামি আন্দোলন কৰিব কোৱা নাই মিটিং কৰিব কোৱা নাই মানুহৰ লগত চিনাকি বিপদে আপদে থকা এইটো এটা দায়বদ্ধ মই সামাজিক ক্ষেত্ৰ বুলি সেইকাৰণে কওঁ সামাজিক ক্ষেত্ৰ মানে কোনো লিডাৰ হোৱা নহয় ৰাজনৈতিক ক্ষেত্ৰৰ লগতো সেইটো টানিছোঁ মন একে কথা হৈ যায় গতিকে অংকিতাৰ কথাবিলাক সঁচা অংকিতাই যিটো কৈছে যে দায়বদ্ধ হ'বলৈ নতুন চামক দায়বদ্ধ কৰাব লাগে নিজে দায়বদ্ধ কিন্তু মোৰ ল'ৰাটোক মোৰ ছোৱালীজনীক মই যদি কাঢ়ি আনো যে নালাগে সমাজত যাব কিডাল হ'ব সেইটো এটা ভুল কথা কাৰণ চাব যাতে আমাৰ পিছৰ প্ৰজন্মই আমাক দোষ নিদিয়ে আমি কি কৰি থলোঁ বুলি কাৰণ আজিৰ তাৰিখত মনত ৰাখিব আমি আজিৰ তাৰিখত এনেকুৱা এটা অৱস্থাত আছোঁ আমি জাতিটোক বচাবও পাৰোঁ সমাজখন বচাবও পাৰোঁ আকৌ আমি সমাজখন ধ্বংসও কৰিব পাৰোঁ গতিকে আজিৰ তাৰিখত যদি আমি এক্টিভ নহওঁ সমাজখন ধ্বংস হ'ব আৰু তাৰপিছত আমাৰ পিছৰ প্ৰজন্মই সেইখন কোনো পধ্যে ৰক্ষা কৰিব নোৱাৰে
আৰু আমি যদি আজিৰ তাৰিখত ৰক্ষা কৰি দিওঁ তেনেহ'লে পিছৰ প্ৰজন্মই সেইখন ধৰি ৰাখিব পাৰিব। ঠিক তেনেকৈ প্ৰাকৃতিক ক্ষেত্ৰখনতো একেই। বাৰাক ওবামাই, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই এষাৰ কথা কৈছিল যে আজিৰ তাৰিখত আমি এনেকুৱা এখন পৃথিৱীত বাস কৰোঁ, এই পৃথিৱীখনক প্ৰাকৃতিকভাৱে হওক বা ঔদ্যোগিকভাৱে হওক বা সকলো ক্ষেত্ৰতে হওক আমি যিকোনো পৰ্যায়লৈ লৈ যাব পাৰোঁ। আমি বহুত বেয়া পৰ্যায়লৈ লৈ যাব পাৰোঁ, বহুত ভাল পৰ্যায়লৈ লৈ যাব পাৰোঁ। এই কথাষাৰ কৈছিলে বাৰাক ওবামাই, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি। গতিকে অংকিতাৰ কথাখিনি মই হয়ভৰ দিওঁ, নিজেও দায়বদ্ধ হ'ব লাগে, 10জনক দায়বদ্ধ কৰিব লাগে, নহ'লে মানুহ সৃষ্টি কৰিব লাগে। স্বামী বিবেকানন্দই কৈছিল যে নেশ্যন বিল্ডিং তেতিয়াই হয় যেতিয়া আমি মানুহ বনাওঁ। সেইকাৰণে বিবেকানন্দ কেন্দ্ৰৰ মূল এটা লক্ষ্য যে মেন মেকিং নেশ্যন বিল্ডিং, মানুহ বনাই থাকিব লাগে আৰু এইখিনি সময়ত পৰিতোষ দা আছে, পৰিতোষ দাক স্বাগতম জনাইছোঁ। প্ৰসেনজিতে কৈছে আমাক 1500, প্ৰসেনজিতে কৈছে দাদা আমাকতো 1500 টকীয়া বুলিহে কয়। 1500 টকীয়াটো আচলতে এটা বেলেগ টপিক। মই তোমাক কৈ আছোঁ 1500 টকীয়াটো কি আচলতে। আজিৰ পৰা বহু বছৰ আগত উত্তৰ প্ৰদেশত এটা কাম এটাৰ কাৰণে 1500 টকা এটা দিয়া হৈছিলে একোজন ল'ৰাক। মই কৈছোঁ এইটো 1500 টকাৰ যিটো কনচেপ্টটো, সেই কনচেপ্টটো আচলতে অসমৰ কনচেপ্টে নহয়, অসমৰ কনচেপ্ট নহয় 1500 টকাটো, সেইটো আছিলে উত্তৰ প্ৰদেশৰ কনচেপ্ট। তাৰ পৰা সেইটো পচন্দ। আৰু আমাৰ অসমৰ মানুহবিলাকৰ এইটো হৈছে আমি উত্তৰ প্ৰদেশ আৰু চব বেছিকৈ চাম, দিল্লীৱালাই কি কৰি আছে আমি সেইটো বেছিকৈ চাম, আমি অসমীয়া কি কৰি আছোঁ আমি নাচাওঁ। গতিকে আজি 1500 টকীয়াটো সেইটোৱে এটা কথা। অসমত 1500 টকাৰ কথাই নাছিলে, এইটো উত্তৰ প্ৰদেশ দিল্লীৰ কথা আছিলে। গতিকে সেইটো বস্তু তেওঁলোকে নুবুজি যদি কৈছে ক'বলৈ দিয়া, আৰু আমাৰ একো আহে নাযায়। কাৰণ কোনোবাই 1500 কয়, 15000 কয়, তাততো আমাৰ একোডাল আহে নাযায়। এইটোৱে কথা। আৰু ইমান গাত বেছি লগাব নালাগে। যদি ৰাজনৈতিক ক্ষেত্ৰখনত আছা, বেছি সামাজিক ক্ষেত্ৰখনত আছা, তেনেহ'লে সমালোচনা হিচাপে গ্ৰহণ কৰা, সহ্য কৰিব শিকা সমালোচনা, খং নকৰিবা, সহ্য কৰিবলৈ শিকা, তেতিয়া ভাল হ'ব। নীলিমা বাইদেৱে দিছে ৰাজনীতি আৰু সামাজিক ক্ষেত্ৰৰ কাম ইটোৰ লগত সিটো সম্পূৰ্ণ জড়িত, যদিও ৰাজনীতিত এজনে আনজনক লেংমৰা দেখা যায়, ৰাজনীতিত সহজ সৰল মানুহৰ বাবে কৰা টান। সঁচা কথা কৈছোঁ, ৰাজনীতিত লেংমৰা এটা দেখা যায়, আৰু এইটো বস্তু বাইদেৱে বহুত ভালকৈ বুজি পাব, আৰু আমিও বুজি পাওঁ কিছু লেংমৰা বস্তুটো। আৰু লগতে আজিকালি সামাজিক ক্ষেত্ৰখনতো ৰাজনীতি সোমাইছে, আৰু ৰাজনৈতিক ক্ষেত্ৰখনতকৈ সামাজিক ক্ষেত্ৰত হওক বা অফিচ হওক, কাছাৰীত হওক, ৰাজনীতিটো বেছিকৈ সোমোৱা হৈছে। এই লেংমৰা বোলা বস্তুটো আচলতে থাকিব নালাগে ৰাজনীতিক, আৰু বিশেষকৈ অসমত এইটো বেছি হৈছে। কাৰণ কিয় কৈছোঁ, আৰু অসমীয়াই এজনে আনজনক লেংমৰা ছিষ্টেমটো আছে কাৰণে আমাক প্ৰায়ে কয় ফেচবুকতে যে আমি কেঁকোৰা জাতি, আৰু মই প্ৰায়ে কওঁ যে কেঁকোৰা জাতি বুলি আমাক কয়, তাৰ অৰ্থ এইটো নহয় যে আমি কেঁকোৰা হৈ দেখাই দিব লাগে। আমি কেঁকোৰা হৈ দেখাই দিয়া স্বভাৱটো আমাৰ পৰিত্যাগ কৰিব লাগে। আৰু এই বস্তুটো আচলতে ৰাজনীতিত বাইদেৱে কোৱাৰ দৰে, নীলিমা বাইদেৱে কোৱাৰ দৰে, নীলিমা বাইদেৱে এইটো সুন্দৰ কথা কৈছে যে লেংমৰা দেখা যায়, আৰু এইটো বস্তু খুব হয় ৰাজনৈতিক ক্ষেত্ৰখনত হওক বা সামাজিকত কম, কিন্তু ৰাজনীতিত বেছি। এতিয়া সামাজিকখনতো প্ৰাদুৰ্ভাৱ হৈছে, আৰু মই সেইকাৰণে প্ৰায় এটা কথা কৈ থাকোঁ যে আমাক কেঁকোৰা জাতি বুলি কয়, তাৰ অৰ্থ এইটো নহয় যে আপুনি কেঁকোৰা হৈ দেখাই দিব, নিজকে কেঁকোৰা বুলি প্ৰমাণ কৰিব। আমি কেঁকোৰা জাতি নহয় বুলি দেখাব লাগে। গতিকে এজনে আনজনক উঠাই দিব লাগে, আৰু যিমানে আনজনক টানা হয় তলৰ ফালে, নিজেও সিমানে বহি দিয়া হয় তলফালে। আৰু জিতুমণিৰ কমেণ্টত ৰিপ্লাই দিছে আমাৰ অংকিতাই যে জিতুমণিৰ কমেণ্টত যে ক্লাছ কেপ্টেইন আছিল, আমাক চুপ থাকিব কৈছিল। আমাৰ ক্লাছৰ কেপ্টেইন আছিলোঁ বাৰু দেই, সেইটো আছিলোঁ। অংকিতাৰ সেইটো মনত পৰিছে। অংকিতাই যিহেতু চবচে প্ৰথম অংকিতাই পাইছেতো মোক স্কুলত, কিন্তু তাই জানে আৰু যে ক্লাছ কেপ্টেইন আছিলোঁ। অলপ চলপ ক্লাছ কেপ্টেইন দায়িত্ব থাকে, নহ'লে পিছত আমি কথা শুনিব লগা হয়তো, সেইকাৰণে আৰু চুপচাপ থাকিব দিছিল। অৱশ্যে অংকিতাই প্ৰায়ে চুপচাপ থকা আছিল, তাই মাজে মাজে বৰ উৎপাতো আছিল, তাইৰ খুব দুষ্ট কৰিছিল, খুব চিঞৰ বাখৰ কৰি থাকে আগত। সেইকাৰণে মই গালি নাপাৰোঁ, সিহঁতৰ ছোৱালীৰ কেপ্টেইনজনীয়ে অংকিতাহঁতক কৈ থাকে, আৰু তাইও কেপ্টেইন হৈছিল। আৰু অংকিতা যেতিয়া কেপ্টেইন আছিল তেতিয়া অংকিতাই চবকে দম দি ফুৰিছিল, ল'ৰা ছোৱালী চবকে দম দিছিল। এইবিলাক থাকে, স্কুলৰ মনত পৰে কেতিয়াবা, ভাল লাগে এইবিলাক ক'লে। নীলিমা বাইদেউ দিছে অকল সামাজিক কামৰ লগত জড়িত মানুহৰ মন বেছি উদাৰ, ৰাজনীতিত জড়িত হ'লে অলপ কৃত্ৰিম হ'ব লগা হয়। একদম সঁচা কথা। আৰু সামাজিক ক্ষেত্ৰখনত যদি কোনোবা সঁচাকৈ যদি সমাজৰ কাম কৰিম বুলি ওলাই যায়, তেনেহ'লে মনটো উদাৰ হয় সঁচাই, কাৰণ তেওঁৰ পাবলগীয়া একো নাথাকে, তেওঁ সঁচাকৈ সামাজিক ক্ষেত্ৰখনত কাম কৰিম বুলি যাব। কিন্তু ৰাজনৈতিক
ক্ষেত্ৰখনত কি হয় পোৱা নোপোৱাৰ হিচাপ বহুত পৰে আৰু কেতিয়াবা হতাশ হোৱা যায় কাৰণ একোখন আৰু সামাজিক ক্ষেত্ৰত প্ৰায় এনেকুৱা হয় যে কমিটি এখন বনোৱা হয় কিবা অনুষ্ঠান এটাৰ আছো নাই টাইপ হৈ যায় একো নাই কিনো হ'ব কিন্তু ৰাজনৈতিক ক্ষেত্ৰখনত আকৌ কেনেকুৱা হৈ যায় এটা নিৰ্দিষ্ট সময়ৰ মূৰে কমিটি এখন গঠন হ'ব আপোনাক পোৱা নোপোৱাৰ কথা ক'ব আৰু সেইখিনি সময়ত আপুনি কষ্ট কৰি পেলাই আপুনি কেতিয়াবা নাপায় সেইটো এটা দুখৰ কথা হৈ যায় আচলতে গতিকে পোৱা নোপোৱাৰ আৰু অলপমান কেতিয়াবা কৃত্ৰিম হ'বলগীয়া হয় নোহোৱা নহয় আৰু বিশেষকৈ এজন ভাল অভিনেতা হ'ব লগা হয় বাইদেৱে কি কয় জানো যে ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত যদি কাম কৰে তেনেহ'লে এজন অভিনেতা হ'ব লাগিব মনত হাজাৰ দুখ কিন্তু আপুনি মুখত ৰাখিব লাগিব এটা সুন্দৰ হাঁহি আপুনি চকু পানী ওলাই আছে কিন্তু আপুনি ক'ব লাগিব চকু পানী ওলাইছে কিন্তু আপুনি ক'ব লাগিব ধূলি বেছি আছে কাৰণে চকুত কিবা পৰিলে তো তেনেকুৱা এটা পৰিস্থিতি হয় অলপ কৃত্ৰিমতা আহে ৰাজনৈতিক অকণমান কৃত্ৰিমতা নহয় এইটো গতিকে মই বাইদেউক এইটো একমত প্ৰসেনজিৎ হৈছে হয় দাদা হিৰণ্য মিঠিয়ে চাই আছে অঞ্জনে দিছে অনুপ দায়ে সদায় কয় নলেজ বেছ পলিটিক্স আৰু সামাজিকভাৱে ৰাজনীতি কৰিবলৈ হয় ৰাজনীতি যদি সামাজিক দায়বদ্ধতাৰে কৰা হয় গুড পলিটিক্স আৰু গুড গভৰ্ণমেণ্ট হ'ব পাৰে সমাজখনক ভাল পাই কাম কৰিলে ভাল ৰাজনীতি পলিটিক্স আৰু নিজকে পাৰিলে কেতিয়াও মই পলিটিচিয়ান এই ৱাৰ্ডটো ক'ব নালাগে বিভিন্নজনে মোক কৈছিলে তুমি পলিটিচিয়ান হয় মই পলিটিচিয়ান নহয় কিছুমান উপাধি আপুনি নিজে লোৱা উপাধি নহয় কিছুমান উপাধি আপোনাক আনে দিব লাগে তেতিয়াহে আপোনাৰ হ'ব আপুনি কিতাপ লিখিলে আপুনি সাহিত্যিক হ'ব নোৱাৰে আপোনাক ৰাইজে ক'ব লাগিব আপুনি সাহিত্যিক বুলি আপুনি গান গাইছে আপুনি গায়ক হ'ব পাৰে আপুনি শিল্পী হ'ব নোৱাৰে যদি ৰাইজে আপোনাক শিল্পী বুলি কয় তেতিয়াহে আপুনি শিল্পী এজন মানুহ ৰাজনীতিত আছে মই প্ৰায় কওঁ যে মই নিজকে কোনোদিন পলিটিচিয়ান বুলি নকওঁ ৰাজনীতিক বুলি নকওঁ কাৰণ মই হ'ব পৰাই নাই মই 1% শিকিছোঁ 1% শিকিছোঁ গতিকে এই মুহূৰ্তত ৰাজনীতিক হ'ব লাগিলে প্ৰথমতে ৰাজনৈতিক নেতা বা ৰাজনীতিক এইটো দিব লাগিব ৰাইজে এই অৰ্থ ক'ব লাগিব আৰু গুড পলিটিক্স আৰু গুড গভৰ্ণমেণ্ট আমাৰ সামাজিক দায়বদ্ধতাটো সেনেকুৱা আহিলেহে আমি কাম কৰিব পাৰিম গতিকে তেনেকুৱা কথা মই পলিটিক্সত আছোঁ মই পলিটিচিয়ান নহয় এই চিন্তাধাৰাৰে যদি কোনোবাই কাম কৰে তেতিয়াহে মানে ভাল হ'ব পলিটিক্স ভাল হ'ব ৰাজনৈতিক এটা ভাল হ'ব চৰকাৰৰ ভাল হ'ব এই মুহূৰ্তত যিধৰণে আজি ক'ব লাগিব এই মুহূৰ্তত আজি মোৰ দেউতাই কৈছে অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰে এই কৰোনাৰ এই সময়ছোৱাত লকডাউনৰ এই সময়ছোৱাত যেনেদৰে চম্ভালিছে পৰিস্থিতি সেইটো কিন্তু শলাগ ল'বলগীয়া এটা হয় আৰু অসম চৰকাৰে এই মুহূৰ্তত বা অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিস্বাৰ্থভাৱে দৌৰি আছে কষ্ট কৰি আছে মানুহজনে এনেকুৱা হ'লে ভাল লাগে প্ৰতিজন আহক এনেকৈ আগবাঢ়ি আহক প্ৰতিজনে ওলাওক মুনীন্দ্ৰই দিছে তুমি এই ক্ষেত্ৰত বহুত মানুহ লগ পাইছা তাৰে কিছুমান ভাল আৰু কিছু বেয়া এই ক্ষেত্ৰত তোমাৰ ক'বলগীয়া বহুত মানুহ পাইছোঁ লগ আৰু বিভিন্ন দল বিভিন্ন সংগঠনৰ মানুহৰ লগত কথা পাতিছোঁ উঠা একেলগে কথা পাতিছোঁ আৰু বিভিন্নজন সংগঠনৰ মানুহৰ লগত মোৰ ভাল ঘনিষ্ঠতা আছে তেওঁলোকৰ লগত মই কেতিয়াবা নাটকৰ কথাও পাতিছোঁ কবিতাৰ কথাও পাতিছোঁ আৰু কিছুমান এনেকুৱা ব্যক্তি আছে নাম নলওঁ এই মুহূৰ্তত তেওঁলোকৰ লগত ভাল চিনাকি কিন্তু তেওঁলোকৰ পজিটিভো আছে নিগেটিভো আছে প্ৰত্যেকজনৰ থাকিবই মোৰো এটা পজিটিভ ছাইড আছে মোৰো হয়তো নিগেটিভ ছাইড আছে মোৰো ভুল আছে থাকিব পাৰে আৰু এই মুহূৰ্তত সেইটো চাব লাগিব পজিটিভখিনি ল'ব লাগিব আৰু মাত্ৰ এটা বস্তু মই কওঁ ৰাজনীতিত থাকক বা সামাজিক ক্ষেত্ৰত থাকক নিজৰ স্থিতি স্পষ্ট ৰাখিব লাগে মই এইটো ক'লোঁ মানুহে নিজৰ স্থিতিটো স্পষ্ট ৰাখিব লাগে সেয়া ৰাজনৈতিক ক্ষেত্ৰত হওক সামাজিক হওক সাংস্কৃতিক হওক তেওঁ যদি হিলি দুলি থাকে তেওঁ যদি লৰি থাকে তেনেহ'লে সেয়া ভয়ানক হয় আৰু আজিৰ তাৰিখত মানুহৰ স্থিতি স্পষ্ট দৃঢ়তা থকা মানুহ খুব কম কাৰণ মই স্পষ্ট ভাষাত কিবা এটা কৈ দিয়াৰ লগে লগে মই কি হেৰুৱাম সেইটো হিচাপ আগতে আহে এনেকুৱা আহিলে বেয়া খাতিৰ নকৰা হ'ব লাগে কিছুমান ক্ষেত্ৰত একেবাৰে খাতিৰ নকৰাটো বেয়া কিন্তু দুই এটা জেগাত খাতিৰ নকৰা হ'ব লাগে দীপিকা বৰা অৰ্চনা কলিতাই চাই আছে স্বপ্ননীল ডেকা আমাক চাই আছে স্বাগতম জনাইছোঁ অংকিতাই দিছে তাইৰ স্কুলীয়া বন্ধু গতিকে মোক কোনো পাত্তা নিদিছিল ভাল বাৰু ভাল বিষয় লৈ কৈ আছা কেৰিয়ন অংকিতাক পাত্তা নিদিছিল নহয় অংকিতাক সকলোৱে পাত্তা দিছিল আৰু এতিয়াও অংকিতা বহুত ভাল কাম কৰি আছে ছ'চাইটিৰ কাৰণে হওক বা তাইৰ নাটকৰ ক্ষেত্ৰখনত তাইৰ নিজৰ এটা টেলেণ্ট আছে
এই টেলেণ্টটো লৈ অংকিতাই সমাজখনৰ কাৰণে কাম কৰিছে। সাংস্কৃতিক এজন ভাল কৰ্মী এজনে, যিয়ে জানে কাম কৰিব, যিয়ে নিজৰ কামটোক শ্ৰদ্ধা কৰে, তেনে এজন মানুহ হৈ পেলাই যদি কাম কৰে নিজৰ ক্ষেত্ৰখনত, সেয়া সমাজৰ বাবে বহুত ভাল এটা অৰিহণা আচলতে। আৰু অংকিতাই আজিৰ তাৰিখত এটা খুব সুন্দৰ অৰিহণা এটা আগবঢ়াই আছে সমাজখনলৈ। মই অংকিতাক সেইকাৰণে যথেষ্টখিনি প্ৰশংসা কৰোঁ। আমি ধেমালিও কৰোঁ, যথেষ্ট ধেমালি লগ কৰোঁ। আৰু নাৰায়ণ নাথে দিছে যে কি খবৰ, ভালে আছোঁ নাৰায়ণ। প্ৰিয়াংকী বৰুৱাক স্বাগতম জনাইছোঁ। ডেইজি ৰাণী আমাক বন্ধু চাই আছে, স্বাগতম জনাইছোঁ। নীলিমা বাইদেউ, মই দলত যি মৰ্যাদা, নীলিমা বাইদেউ দিছে যে মই দলত যি পদ মৰ্যাদা পাইছোঁ একমাত্ৰ নিজৰ কষ্ট আৰু কামৰ বাবেহে পাইছোঁ, বাকী একো নাপালেও পদমৰ্যাদা আৰু সন্মানেই বহুত পোৱা বুলি ভাবোঁ। তুমি কোৱা 100% সঁচা। বাইদেৱে যথেষ্ট কষ্ট কৰিছে। মই যিহেতু কৈছোঁ স্পষ্টভাৱে কথা ক'ব লাগে, মই স্পষ্টভাৱে কথা এটা ক'ম। নীলিমা বাইদেৱে কৈছে যে মই যি নিজৰ কষ্ট আৰু কামৰ বাবে পাইছোঁ, সঁচা কথা। বাইদেউ এনে এগৰাকী ব্যক্তিত্ব যিয়ে কোনোদিন কাকো তেল মৰা স্বভাৱটো নাই। আৰু মই আজিৰ তাৰিখত কওঁ বাইদেউৰ কথা এটা, যে বাইদেউ সভানেত্ৰী হ'ল বা মহিলা মঞ্চত গ'ল বা সভানেত্ৰী হ'ল, এটা ভাল পজিশ্যন পালে, কিন্তু তথাপি বাইদেৱে পাবলৈ বহুত আছে, বহুত থাকি গ'ল। সময়ত যেতিয়া পাব লাগে, আৰু মানুহে যেতিয়া সময়ত পাব লাগে তেতিয়া সময়ত নাপালে অলপ বেয়া হয়। মই বাইদেউৰ ক্ষেত্ৰতো কওঁ, মোৰ নিজৰ ক্ষেত্ৰতো কওঁ যে বহুত পাবলগীয়া আছে। মোৰ বাৰু সময় উকলি যোৱা নাই, বা মোৰ এতিয়াও আছে, মই শিকি আছোঁ। কিন্তু বাইদেউহঁতে বহুখিনি কষ্ট কৰিছে আৰু কষ্টৰ ফলতে পাইছে যিখিনি পাইছে, আৰু পাবলগীয়া আছে। চাওঁ এতিয়া, মই আশা কৰোঁ বাইদেউহঁতে সোনকালে ভাল ভাল পোষ্ট পাওক, পৰ্টফলিঅ' পাওক। কাৰণ আমি বাইদেউহঁতে ভাল পজিশ্যন এটাত গ'লেহে, মানে নীলিমা বাইদেউৰ নিচিনা মানুহ ভাল পজিশ্যন এটাত গ'লে বেছি কাম কৰিব পাৰে। কাৰণ এইবিলাক মানুহে নিজৰ পদ এটা পোৱাৰ লগে লগে পাহৰি নাযায় নিজক, সেইটোকে কওঁ। কিৰণ শইকীয়া চাই আছে। অঞ্জন ডেকা, বাইদেউৰ কমেণ্টটো পঢ়ি লওঁ যে ৰাজনীতিক বহুত কিবা ঘটিম বুলি অহা নাছিলোঁ। সঁচা কথা, বাইদেউহঁতে একদম ত্যাগ কৰে। ইমান বেয়া দিনৰ পৰা কাম কৰিছে ৰাজনৈতিক ক্ষেত্ৰখনত। বাইদেউহঁতে ইমান এটা বেয়া দিন, তেতিয়া আমাৰ কৰ্মীসকলে চাউল নাপায়, আমাৰ কৰ্মীসকলক বিশ্বাসত নলয়। গতিকে আজি কৰা নহয়, আজি বছৰ বছৰ জুৰি কাম কৰি আছে। গতিকে সেই সময়ত কিবা পাম বুলি অহা কোনো নাছিল। যিটো সময়ত বাইদেউহঁত আহিছিল, সেই সময়ত বাইদেউৰ কোনোবাই, মই দলটোৰ পৰা কিবা এটা ল'ম বুলি অহা নাছিল। মই দলটোক কি দিম, দেশক কি দিম, এনেকৈ আহিছিল। আৰু মই এইটো বাইদেউহঁতৰ জানো, বাইদেৱে যিখিনি ত্যাগ কৰিছে সেই সময়ত। গতিকে মই এইবিলাক কথা ভালকৈ জনা আছে। বাইদেউৰ ভাগিন কংকন, সি মোৰ ভাল বন্ধু। গতিকে আমি প্ৰায়ে কথা পাতোঁ। আমি লগ হ'লে বাইদেউৰ কথা প্ৰায়ে উলিয়াওঁ। আৰু অঞ্জনে দিছে, উই নিড টু মুভ বিয়ণ্ড ডিভিজন, ভোট বেংক পলিটিক্স, sectarian identities to build a better India. অঞ্জনে এইটো ভাল দিছে। আমি ভাগ বতৰা, ভেদাভেদ, এইবিলাক বিভাজন, এইবিলাকৰ পৰা আঁতৰি যাব লাগিব। ৰাজনৈতিক কিছুমান কথাৰ পৰা আঁতৰি গ'লেহে যদি দেশখন অকণমান ভাল হয়। কিন্তু সেইটোৰ অভাৱ হৈছে আজিৰ তাৰিখত, আৰু কেতিয়াবা বিৰক্তি আহে। আৰু দৃষ্টিপ্ৰিয়া দত্ত খুব ভাল ছ'চিয়েল মিডিয়াৰ এগৰাকী ৱাৰ্কাৰ, তেখেতক স্বাগতম জনাইছোঁ। বিৰক্তি আহে, এতিয়া কমেণ্ট আহে মানে মই অলপ মোৰ কথা কওঁ। মই 2009 চনৰ পৰা ABP এৰাৰ পিছত মই 2009 চনত মই দলৰ লগত এক্টিভলি আহিছিলোঁ 2009 চনত। আৰু সেই সময়ত লোকসভাৰ ইলেকশ্যন আছিলে। মই যোৰহাটৰ দহাবৰা চুকত জইন কৰিছিলোঁ, পালিত বৰা ডাঙৰীয়াৰ ঘৰত কাম কৰি আহিছিলোঁ। কিবা পাম, কিবা নাপাম, সেই সময়ত সেইবিলাক চিন্তা নাছিল। এতিয়াও নাই, কি পাম কি নাপাম। কিন্তু ক'ৰবাত অকণমান লাগে যে এইটো পাব লাগিছিল বা সেইটো পাব নালাগে, এনেকৈ নহয়। কিন্তু কেতিয়াও ভাবি থকা নাই। বাইদেৱে যিটো কৈছে কিবা পাম বা কিবা ঘটিম, সেনেকৈ অহা নাছিল। সঁচা কথা, যিটো সময়ত ঠিক তেনেকৈ আমিও যেতিয়া আহিছিলোঁ, আমি নাজানিছিলোঁ ৰাজনীতি কি। মই মাত্ৰ এটা কথা জানিছিলোঁ যে মই অটল বিহাৰী বাজপেয়ীক ভাল পাওঁ, মই বিজেপিক ভাল পাওঁ। বাকী বিজেপিত কি আছে কি নাই মই একো নাজানিছিলোঁ। আৰু আমি যেতিয়া আহিছিলোঁ ৰাজনৈতিক ক্ষেত্ৰখনত, তেতিয়া আমি যেতিয়া গুৱাহাটীত আহোঁ পাৰ্টি অফিচত, তেতিয়া মানুহ নাথাকে। 2011 চনৰ কথা এটা কওঁ যে মানুহ নাথাকে সেই সময়ত। ৰাতিপুৱা 10 বজাত দলৰ কাৰ্যালয়লৈ যাওঁ। দলৰ কাৰ্যালয়লৈ যেতিয়া যাওঁ, বহি থাকোঁ, দিনটো বহি থাকোঁ। সেই সময়ত মানুহ নাই, বহিবলৈ
দৃষ্টিপ্ৰিয়া দত্ত ধন্যবাদ দিছে। ধন্যবাদ। দৃষ্টিপ্ৰিয়া যথেষ্ট এক্টিভ হয়। আজি কথাখিনি ৰাজনৈতিক আৰু সামাজিক মানুহৰ মনৰ কথা পাতি আছোঁ। ক'বলগীয়া নিশ্চয় আছে দৃষ্টিপ্ৰিয়া, ক'ব আপুনি। মামু আহিছে, চন্দন মামু, স্বাগতম জনাইছোঁ মামু। বহুত সময় লেটকৈ আহিলে। আজি ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত মানুহৰ মনৰ কথা পাতি আছোঁ। কমেণ্ট বিচাৰিম। এতিয়া কওঁ যে 2011-12 চনত মোক কথাখিনি কওঁ, নিজৰ নষ্টালজিয়া। আৰু নীলিমা বাইদেউ আজি পুৰণা অলপ কথা ক'ব, ভাল লাগিব তেতিয়া। সেই সময়ত মানুহ নাই, চৰকাৰ আমাৰ নহয়, আমাৰ কোনো সুবিধা নাই, কোনো একো ফালে আমাৰ সুবিধা নাই, আমাৰ দলত মানুহ নাহে, আমাৰ ইয়াত কোনো ধৰণৰ গঠনে নাই, সংগঠন নাই, সংগঠনত মানুহ কম। গতিকে তেনেকুৱা এটা সময়ত ৰাতিপুৱা যদি আপুনি 10টা বজাত যায়, গধূলি 5 বজালৈকে আপুনি বহি থাকে, নাপায়। তাতে আমাৰ দলীয় কাৰ্যত এনে কেইজনমান মানুহ আছে, মই নাম ল'ব বিচাৰিম সেইসকলৰ, যে ব্ৰজেন দা বুলি এজন আছে, তেওঁ 22, আজি মোৰ জইন কৰা ইমান বছৰ হ'ল, তেতিয়া আজি তেওঁ 25-26 বছৰ তেওঁ দলটোক দিছে। ঘৰ বাৰী এৰি তেওঁ দলটোৰ অফিচত চাহ বনায়, ঝাৰু দি আছে, কিবা কৰি আছে। তেওঁ এজন সৰ্থেবাৰীৰ মানুহ, তেওঁ এজন নিজে কাঁহ পিতলৰ ভাল শিল্পী, তথাপি তেওঁ সেইবোৰ বাদ দি আছে। বিশ্বৰূপদাক স্বাগতম জনাইছোঁ, চাই আছে। তেনেকৈ আমাৰ হৰিদা আছে, মুকুলদা আছে, এনেকৈ কেইবাজনো আছে, তেওঁলোকে কাম কৰে। মই তেওঁলোকক লগ পাওঁ। ধ্ৰুৱদাহঁত আছে, তেওঁলোকে নিজৰ পঢ়া শুনা আছে, ঘৰ বাৰী এৰিও তেওঁলোকে কাম কৰি আছে দলটোৰ কাৰণে। তো তেনেকুৱা বিভিন্নজন আছে, বিচিত্ৰহঁত আছে। আজি মই যিখিনি মানুহে আমাৰ চাহ বনোৱা, ঝাৰু দিয়া, সেইবিলাক কাম কৰে, তেওঁলোকৰহে নাম লওঁ। মই কোনো লিডাৰৰ নাম নলওঁ। মোৰ কাৰণে এওঁলোক বেছি ওপৰত আচলতে, মই খোলাখুলি কওঁ। কাৰণ ত্যাগ কৰি ঘৰ বাৰী এৰি কেইটামান তেওঁলোকে কাম কৰি আছে। তেওঁলোকে কি পাইছে, অকল দলটোক ভাল পায়। আৰু তেওঁলোকে কেতিয়াও একো পোৱাও নাই, যেনেকৈ আছে আজি 10 বছৰ আগত তেনেকেই আছে। ইতিমধ্যে বৰষুণ আহিছে, আজি ভাল লাগিব, অকণমান গৰমটো কমিব, গৰমটো বেছি হৈছিলে। এই মুহূৰ্তত মই এটা কথাই ক'ম যে সেইসকল মানুহৰ ত্যাগ আছিলে সেই সময়ত। আৰু তেতিয়া আমি এনেকুৱা এটা দিনত আছিলোঁ যে আমি চাহ খাওঁ, চাহ দিনটোত এবাৰ চলে আমাৰ দলৰ কাৰ্যালয়। এতিয়াতো চাহ চলিয়ে থাকে, গধূলি চাহ চলে। আৰু বহুত মানুহ যদি হৈ যায় কিবা কাৰণত, কিবা মিটিং চিটিং থাকিলে, তো আমাৰ হাতত বেছি কাপ প্লেট নাছিল, আমাৰ হাতত কাঁহী বাতি নাছিল বেছি। তো সেইখিনি কাপ প্লেট লোৱাৰ পিছত আমি নিজে সেইখিনি ধুওঁ। যেতিয়া আনে খাই খোৱাৰ পিছত আমি লৈ আহি সেই কাপ প্লেটবিলাক নিজে ধুওঁ, নিজ হাতে ধুওঁ। এই জোঠা প্লেটবিলাক নিজে ধুওঁ। আমি ধুই পেলাই আকৌ আমি পৰিৱেশন কৰোঁ, যাতে চাফাকৈ বেলেগে খাব পাৰে। আৰু আমি কেতিয়া খাওঁ, কেতিয়াবা লাষ্টলৈকে আমি পাওঁ, কেতিয়াবা নাপাওঁ। তো এই মানুহখিনিৰ যিটো ত্যাগখিনি ক'ব লাগিব। আমাৰ ফণীদাৰ কথা ক'ম মই, তেওঁ যিটো ত্যাগ কৰিছে, বা কোনোবা কৈছে আমাৰ লিডাৰখিনি, তো সেই সময়ত ভাল আছিল। এতিয়াও ভাল আছে, মই বেয়া বুলি কোৱা নাই, এতিয়াও সুন্দৰ। কিন্তু এতিয়া চৰকাৰ আহিলে, এতিয়া সুবিধা আহিছে, এতিয়া নতুন আমাৰ কাৰ্যকৰ্তাখিনিয়ে আমাৰ সুবিধা পাইছে। অৱশ্যে তেওঁলোকে প্ৰত্যেকে নিজৰ অমায়িক দেই, প্ৰত্যেকজন অমায়িক ভদ্ৰ। আৰু তেওঁলোকে আমাৰ যিখিনি ত্যাগ, আমি যিখিনি কষ্ট কৰিছিলোঁ, বা আমি সেইসকলক দিওঁ। আমি নীলিমা বাইদেউহঁতৰ বা তেনেকুৱা পালিদাহঁতৰ যিটো গ্ৰুপ বা তেনেকুৱা, সেই গ্ৰুপটোক আমি সন্মানখিনি দিওঁ, তেওঁলোকৰ ত্যাগক আমি শ্ৰদ্ধা জনাওঁ। আৰু আমাকো সেই ত্যাগখিনিক আমাক গুৰুত্ব দিয়ে। তো এই সময়ত নিশ্চয় দৃষ্টিপ্ৰিয়াহঁতে চাই আছে, প্ৰাঞ্জল দা আছে, প্ৰাঞ্জল বৈশ্যদা, আমি স্বাগতম জনাইছোঁ। গতিকে তেনেকৈ আমি সংগঠনবিলাক কৰি আহিছোঁ আৰু কৰি আছোঁ। মাজতে কিছু ব্যাঘাতো জন্মিছিলে, আৰু চিখা হাতীবোৰো আহিছে, আমি স্বাগতম জনাইছোঁ। আজি আমি ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰখনত জড়িত ব্যক্তিসকলৰ মনস্তত্বৰ কথা পাতি আছোঁ। গতিকে এতিয়া আমাৰ সেইটো কথা যে আমাৰ প্ৰত্যেকৰে এটা দায়িত্ববোধ থকা উচিত, যে আমি সমাজখনক কি দিছোঁ। আমি নিজৰ ক্ষেত্ৰখনত, এইটো কোৱা নাছিলোঁ মই যে প্ৰতিজন ব্যক্তিয়ে লিডাৰ হ'ব লাগে, প্ৰতিজন ব্যক্তিয়ে গৈ পেলাই টিভিত বাইট দিব লাগে, প্ৰতিজন ব্যক্তিয়ে গৈ পেলাই ইলেকশ্যন খেলিব লাগে, প্ৰত্যেকজন ব্যক্তিয়ে মন্ত্ৰী হ'ব লাগে, প্ৰত্যেকজন ব্যক্তিয়ে গৈ কোনোবা বিহু কমিটি এখনৰ প্ৰেচিডেণ্ট হ'ব লাগে, ছেক্ৰেটেৰী হ'ব লাগে, নামঘৰ উন্নয়ন কমিটিৰ প্ৰেচিডেণ্ট হ'ব লাগে, মছজিদ কমিটিৰ ডাঙৰ এটা পৰ্টফলিঅ' এটা লৈ পেলাই বহিব লাগে। পৰ্টফলিঅ' লৈ বহিব কোনো নালাগে। মই জাষ্ট এটা কথাই ক'ম যে নিজৰ ক্ষেত্ৰখনত যদি ভালকৈ কাম কৰে, 10জন মানুহৰ মুখত যদি হাঁহি উলিয়াব পাৰে, তেনেহ'লে তেওঁ সামাজিক ক্ষেত্ৰখনত সুখী, তেওঁ সামাজিক ক্ষেত্ৰখনত ভাল। আইমণি শৰ্মা বাইদেউ উপস্থিত হৈছে, স্বাগতম জনাইছোঁ। আৰু যুৱ প্ৰজন্মৰ কথা ক'ম এই মুহূৰ্তত। আৰু আজিকালি মই প্ৰায় লক্ষ্য কৰোঁ যে বিভিন্নজনৰ ফেচবুকত আৰু টিভিত প্ৰায় শুনি থকা এটা ডাইলগ
টিভিত প্ৰায় শুনি থকা এটা ডাইলগ মই সেই ডাইলগটো পিছত কম টিভিত শুনাৰ আগত ফেচবুকত যিহেতু আজিকালি ডিজিটেল ইণ্ডিয়াৰ এটা ডিজিটেল এটা কনচেপ্ট আছে আমি ছ'চিয়েল মিডিয়াত এক্টিভ সকলো মেক্সিমাম 80% যুৱ প্ৰজন্মৰ 80%ৰ প্ৰফাইলবিলাক চাব প্ৰফাইলবিলাক চালে পলিটিকেল ভিউজ বুলি এটা এটা থাকে লাইন এটা থাকে ৰো এটা থাকে কলম এটা থাকে আৰু তাত মেক্সিমামৰে লিখা থাকে নান একো ইণ্টাৰেষ্ট নাইবা তাত লিখা থাকে আই হেট পলিটিক্স বিভিন্নজনক সুধিছিলোঁ আই হেট পলিটিক্স বুলি কিয় লিখা থাকে বিভিন্নজনে কয় পলিটিক্স বেয়া মানুহে কৰে পলিটিক্সত ভাল মানুহ নাথাকে ৰাজনীতিত বেয়া সকলো ৰাজনীতিত চব সেলফিছ তো এই বস্তুটো বেয়া আচলতে কাৰণ আজি ৰাজনীতিত বহুত সেলফিছ মানুহ আছে ৰাজনীতিত সঁচাকৈ বেয়া মানুহ আছে কিন্তু মোৰ তেতিয়া প্ৰশ্নটো এনেকুৱা হয় যে ডাষ্টবিন এটাৰ কাষ ভাঙি পৰি আছে তুমি না কাষেৰে পাৰ হৈ আছা লেতেৰা জাবৰ জোথৰ পৰি আছে তুমি কাষেৰে পাৰ হৈ আছা তোমাৰ হাতত এভেইলেবল টাইম আছে তোমাৰ হাতত স্কোপ আছে তুমি নাকত হাতখন দি পাৰ হৈ আহিবা নে সেইটো চাফা কৰোৱাৰ ব্যৱস্থা কৰিবা যাতে তোমাৰ পিছেদি অহা মানুহখিনি সেই লেতেৰা গোন্ধটো পাবলগীয়া নহয় তো বিভিন্নজনৰ উত্তৰ নাথাকে বিভিন্নজনে কয় মই চাফা কৰাম তেনেহ'লে চাফা কৰিব লাগে যদি ৰাজনীতিত আহিব লাগিব বেলেঞ্চ বহুত ডাঙৰ বস্তু আৰু বেলেঞ্চটো আজিকালি কেনেকৈ হৈ আছে আপোনালোকে বিশ্বাস কৰক বেলেঞ্চটো এনেকৈ হৈ আছে যেতিয়া ভাল আৰু বেয়া মিলি পেলাই এখন মঞ্চ তৈয়াৰ হয় যিকোনো বস্তু ভাল আৰু বেয়া এটা মিলি লয় আৰু যেতিয়া ভাল মানুহ বেছি থাকে তেনেহ'লে বেয়া অট'মেটিকেলি কমি আহি থাকে আৰু যেতিয়া বেয়া মানুহ বেছি থাকে তেনেহ'লে ভাল মানুহ কমি গৈ থাকে বা ভাল মানুহ যদি নাথাকে তেনেহ'লে বেয়া মানুহ বেছি সংখ্যাটো বাঢ়ি যায় যদি 30% ভাল থাকে তেনেহ'লে 70% কোনে কেপচাৰ কৰিব এইখিনি বেয়া মানুহ যদি 20% বেয়া মানুহ থাকে 80% ভাল থাকে তেনেহ'লে বেয়াখিনিয়ে জানো কিবা স্কোপ পাব কাম কৰিব হয় আঁতৰি যাব নহ'লে তেওঁলোক ভাল হৈ পৰিব গতিকে চিন্তাটো আপোনালোকৰ কি কৰে এতিয়া মুনিন্দ্ৰ কমেণ্ট এটা দিছে আজিকালি সামাজিক কামত প্ৰায় দেখা যায় কিছু কামত কিছু বিশেষ ব্যক্তিক প্ৰাধান্য দিয়া দেখা যায় এইটো কিয় বাৰু তোমাৰ দৃষ্টিত ভাল মানুহৰ অভাৱ মুনিন্দ্ৰ এইটো সুন্দৰ কথা কৈছে যে সামাজিক কামত প্ৰায় দেখা যায় কিছু কামত কিছু বিশেষ ব্যক্তিক প্ৰাধান্য দিয়া দেখা যায় এইটো কিয় বাৰু হয় যেতিয়ালৈকে আৰু মুনিন্দ্ৰ আমি একেটা সময়ত একেলগে কেইবাটাও আমি একেলগে কাম কৰিছোঁ সি আমাৰ সাংগঠনিক কামত দলৰ সাংগঠনিক কামতো একেলগে কৰিছিলোঁ 2013-14 সময়ত আৰু এতিয়াও আমি সাংস্কৃতিক অনুষ্ঠান কিছুমান আমাৰ ইয়াৰে লোকেল আমাৰ অঞ্চলৰে কিছুমান সামাজিক অনুষ্ঠান নামঘৰ মন্দিৰ এনেকুৱা কিছুমান অনুষ্ঠানৰ লগত জড়িত আমি তো প্ৰায় দেখা যায় যে অকল অসম আমাৰ ইয়াত বা অসমত ইয়াত বুলি নহয় গুৱাহাটীত বুলি নহয় অসমৰ বিভিন্ন ঠাইত দেখা যায় ভাৰতৰ বিভিন্ন ঠাইত কিছুমান ক্ষেত্ৰত কিছুমান মানুহ গুৰুত্ব দিয়া দেখা যায় আৰু এইটো হৈছে আজিৰ তাৰিখত সকলোতকৈ ডাঙৰ সমস্যা টেলেণ্টতকৈ যেতিয়া টকাক গুৰুত্ব দিয়া হয় তেতিয়া বেয়া কাৰণ আজিৰ তাৰিখত এটা কনচেপ্ট এটা আহিছে যে কোনোবাই চান্দা বেছিকৈ দিছে তেওঁক নি পেলাই গামোচাখন পিন্ধাই দিয়া হয় এৱাৰ্ড শ্ব' এটা পতা হৈছে কোনোবাই পইচা বেছিকৈ দিছে তেওঁক এটা এৱাৰ্ড দি দিয়া হয় এনেকুৱা মই সকলোকে কোৱা নাই কিছুমানে সঁচাকৈ দি আছে দেই ভাল মানুহক দি আছে আৰু কিছুমান কমিটিত এনেকুৱা থাকে যে এজন মানুহে বহুতখিনি চান্দা দি আছে এই মানুহজনে আমাক পেণ্ডেলটো দিব এই মানুহজনে আমাক অমুকজন দিব ছিংগাৰ এজন দিব কিয়নো বিহু কমিটি এখনত গতিকে তেওঁক আমি সভাপতি পাতি দিছোঁ তেওঁক ছেক্ৰেটেৰী পাতি দিছোঁ তেওঁক আমি কোষাধ্যক্ষ পাতি দিছোঁ সমস্যাটো তাতে হয় সেই মানুহজনৰ কোনো সাংগঠনিক দৃষ্টিভংগী নাথাকে সেই মানুহজনৰ কোনো টেলেণ্ট নাথাকে বা নাথাকে তেওঁ অকল টকা থাকে টকা থকাৰ বাবে তেওঁ যদি সেই পোষ্ট এটা লৈ লয় টকাৰে যদি কোনোবাই পোষ্ট কিনি পেলায় তেনেহ'লে তাতকৈ ভয়ানক কথা একো হ'ব নোৱাৰে কাৰণ সেই পোষ্টটো এবাৰত টকা দি কিনাৰ পিছত গোটেই বছৰটো নাইবা গোটেই কাৰ্যকালটো যেতিয়া তেওঁ সেই পোষ্টটোত বহি থাকে তেনেহ'লে সেই পোষ্টটোৰ পৰা আউটপুট একো নাথাকে সেই আউটপুট একো নাহে যে সেই পোষ্টটোৰ পৰা একো প্ৰফিট নাহে সেই পোষ্টটোৰ পৰা সমাজৰ একো লাভ নাহে গতিকে সাৱধান হ'ব লাগে প্ৰতিজন ব্যক্তিয়ে আমি কাক শিৰত বহুৱাইছোঁ কাক আমি মূৰৰ ওপৰত বহুৱাম কাক আমি সন্মান দিম সেই সন্মান দিবলগীয়া ব্যক্তিজন সন্মানিত কৰিব লগা ব্যক্তিজন আচলতে সন্মানৰ যোগ্য হয় নে নহয় আমি সেইটোও চাব লাগিব
গতিকে সমাজখন তেতিয়া হ'ব। নীলিমা বাইদেৱে কি কয় এই ক্ষেত্ৰত মই জানিব বিচাৰিম। প্ৰসেনজিৎ আছে বহুত সময় মনে মনে আছে, গতিকে জানিব বিচাৰিম। মুনীন্দ্ৰ আছে, আচ্ছা। অঞ্জনে দিছে যে হয়, যদি ৰাজনীতি বেয়া হয়, ভাল ৰাজনীতি কৰাৰ দায়িত্ব আমাৰে, আমি ভাল ৰাজনীতি কৰাৰ বাবে আগবাঢ়ি আহিব লাগিব। ডেফিনেটলি আজিৰ তাৰিখত আমি যদি ভালকৈ যদি ৰাজনীতি কৰিবলৈ আহিব নোৱাৰোঁ, ভাল ৰাজনীতি যদি আমি কৰিব নোৱাৰোঁ, তেনেহ'লে দেখিব বহুতে আমি বেয়া 10 বছৰ পিছত দেখিম বেয়া মানুহ কিছুমান নেতা হৈ বহি আছে, আৰু আমি সেইসকলক দেখি পস্তাম, ঘৰৰ ভিতৰত বহি পেলাই পস্তাম যে এদিন আমি যাব পাৰিলোঁ হয়। আমি প্ৰায়ে কওঁ যে ইয়াতকৈ মই বেছি ভাল আছিলোঁ, যদি নগ'লোঁ কিয়? মইতো সেইটো কথাই কওঁ, যদি আমি ইয়াতকৈ ভাল আছিলোঁ তেনেহ'লে আমি যাব লাগিছিল। তো তেনেকুৱা ধৰণৰ হৈ আছে আজিৰ তাৰিখত। সেইখিনিকে ক'ম আজিৰ তাৰিখত। আজিৰ বিশেষ নাছিলে আজি আচলতে কথা, মানে আজি বিষয় তেনেকুৱা নাছিলে। আৰু বাজপেয়ীজীৰ এটা দৃষ্টিভংগীটো কৈছিলোঁ, মানুহ আশাবাদী হ'ব লাগে যে ভাল দিন আহিব। আৰু মই আজি অকল বিজেপিৰ কেম্পেইন কৰা বুলি নাভাবিব, মই প্ৰতিটো ৰাজনৈতিক দলৰ কথা কৈছোঁ। কোনোবাই যদি কংগ্ৰেছত ভালকৈ কাম কৰিম বুলি গৈছে, যদি ভাবিছে মই কংগ্ৰেছ দলটোক ভাল পাওঁ, মই কংগ্ৰেছত ভালকৈ কাম কৰিম, তেনেহ'লে যাওক, কংগ্ৰেছত যাওক। কোনোবাই যদি ভাবিছে যে মই আছুত থাকিয়ে ভাল কাম কৰিম, কৰক। কোনোবাই যদি কৈছে নহয় মই আম আদমিত থাকি ভাল কাম কৰিম, মুঠতে কৰক। মুঠতে মানুহৰ কাম কৰক। যোনে য'তেই কৰে কৰক, যোনে যিটো সংগঠনত থাকি কৰক। মই আজিলৈকে কাকো কোৱা নাই তুমি আমাৰ তাত আহা বুলি। মই মাত্ৰ কওঁ তুমি ওলাই যোৱা, কাম কৰা, নিউট্ৰেলি কাম কৰা। আৰু মই এনেকুৱা কিছুমান যুৱ প্ৰজন্ম বিচাৰোঁ আজিৰ তাৰিখত, যিয়ে দলৰ ধাব্বা এটা লগাই ল'ব নালাগে, দলৰ চিন এটা পিঠিত লগাই ল'ব নালাগে। তেওঁ নিউট্ৰেলি লিখি থাকক, নিউট্ৰেলি মাতক। মই তেনেকুৱা মানুহ খুব ভাল পাওঁ। আৰু মই নিবিচাৰোঁ, মোৰ এনেকুৱা কেইবাগৰাকী ভাইটি ভণ্টি আছে, মই নাম ল'ব বিচাৰোঁ বা নাম ল'ব নিবিচাৰোঁ, মই প্ৰায়ে কওঁ সিহঁতক। মোৰ গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়া কেইটামান ল'ৰা ছোৱালী আছে, মোৰ খুব মৰমৰ, সিহঁত যথেষ্ট সৰু আৰু খুব টেলেণ্ট থকা। মোক প্ৰায়ে সিহঁতে কয়, দাদা বিভিন্নজনে মাতি আছে, দাদা বিভিন্নজনে বিভিন্ন সংগঠনত মাতি আছে, AGPও মাতি আছে, দাদা BJPও মাতি আছে, ABVPও মাতি আছে, কোনোবাই NSCও মাতি আছে, ছাত্ৰ মুক্তিও মাতি আছে। দাদা মোক হয়তো মোৰ বন্ধুখিনিয়ে বেয়া পাব পাৰে, কিন্তু মই প্ৰায়ে কওঁ সিহঁতক, আৰু যে পাৰিলে ৰাজনীতিত নোযোৱাকৈ যদি হয়, নিউট্ৰেলি যদি কিবা অলপ লিখিব পাৰা, নিউট্ৰেলি যদি সমাজৰ হৈ মাত মাতিব পাৰা, ট্ৰাই কৰা। নিউট্ৰেলি মাত মাতিব পৰা মানুহ খুব কম, আৰু মানুহ কোনোদিন নিৰপেক্ষ হ'ব নোৱাৰে। আজিৰ সমাজত কোনো মানুহ নিৰপেক্ষ হ'ব নোৱাৰে। আজিৰ সমাজত নিৰপেক্ষ হোৱাটোৱে হৈছে সকলোতকৈ কঠিন কাম। আৰু যদি কোনোবাই নিৰপেক্ষ হ'বলৈ ট্ৰাই কৰিছে, যদি সফল হৈছে, তেনেহ'লে খুব ভাল। পবিত্ৰ গায়ন আছে উপস্থিত, স্বাগতম জনাইছোঁ। কোনোবাই যদি নিউট্ৰেলি যদি চাব পাৰিছে সমাজখনক, তেনেহ'লে তাতকৈ সুখৰ কথা একোৱেই নাই। গতিকে মই প্ৰায়ে কওঁ বিভিন্নজনক যে ৰাজনীতিত নাহিবা, এতিয়াই নাহিবা। মই আহিব মানা কৰা নাই, এতিয়াই নাহিবা, পিছত আহা। আৰু মই কাক কওঁ জানে তেওঁলোকে। মই যথেষ্ট মানে ভাল পাওঁ যে নিউট্ৰেলি কৰক কাম, নিউট্ৰেলি লিখক, নিৰপেক্ষভাৱে লিখক। আৰু আজিৰ তাৰিখত লিখা মানুহ কম, পেপাৰত লিখা মানুহ কম। টিভিবিলাকত টক শ্ব'বিলাক চালে গম পায়, একেকেইজন মানুহে টক শ্ব'বিলাক কেপচাৰ কৰি বহি থাকে, ভাল নালাগে, একঘেয়ামী হৈ যায়। গতিকে এইখিনি কথা ক'লোঁ আজি। আৰু বাজপেয়ীজীৰ কথা কৈছিলোঁ আৰম্ভণিতে, অটল বিহাৰী বাজপেয়ীৰ কথা কৈছিলোঁ। তেনে এজন ব্যক্তি, নমস্য ব্যক্তি, অটল বিহাৰী বাজপেয়ীক কোনো এজন ব্যক্তিয়ে বেয়া নাপায়। তেওঁ যি ৰাজনৈতিক দললৈ নহওক কিয়, তেওঁ যি সংগঠনৰে নহওক কিয়, অটল বিহাৰী বাজপেয়ী এনে এজন ব্যক্তি যাক কোনো মানুহে বেয়া নাপায়। আৰু তেওঁ ত্যাগ কৰিছিল, তেওঁ কষ্ট কৰিছিল, আৰু তেখেতে সপোনো দেখিছিল। বুবুল দা উপস্থিত হৈছে, বুবুল ডেকা উপস্থিত হৈছে, স্বাগতম জনাইছোঁ। বাজপেয়ীজীয়ে 1980 চনতে কৈছিলে যে আন্ধেৰা চটেগা, সূৰজ উগেগা, কমল খিলেগা। সেই সময়ত বিজেপি গঠন কৰিছিল, আৰু তাৰ অৱস্থা, আমাৰ বিজেপিৰ অৱস্থাটো খুবেই বেয়া আছিল। 1985 চনত মাত্ৰ গোটেই ভাৰতবৰ্ষত দুজন আছিলে MP। তাৰ আগত জনসংঘ পাৰ্টি আছিলে। জনসংঘৰ চিম্বলটো আছিলে চাকি। মানুহ নাই, ইলেকশ্যন খেলিবলৈ মানুহ নাই। তেওঁলোকে ভাৰতৰ কথা কয়, তেতিয়া বিৰোধী দলে জোকায় যে জিছ ডিএমএ তেল নেহি वो উজালা কৰেগা কিয়া খেত, এনেকৈ কোৱা হৈছিলে জনসংঘৰ কথা। তো
তো ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰৰ মানুহবিলাক আশাবাদী হ'ব লাগে আৰু এক প্ৰকাৰ জুৱাৰ নিচিনা হয় জুৱা বুলি কৈছোঁ মই কাৰণ প্ৰেক্ষাপট মাজে মাজে সলনি হৈ থাকে আপুনি ক'ব নোৱাৰে কোন মুহূৰ্তত কি হয় গতিকে চেলেঞ্জ থাকে প্ৰত্যাহ্বান বহুত থাকে গতিকে মই এতিয়াও কওঁ ভাল আহিব লাগে ৰাজনৈতিক ক্ষেত্ৰখনত অহাটো খুব দৰকাৰী আচলতে ৰাজনৈতিক ক্ষেত্ৰতে হওক সামাজিক ক্ষেত্ৰত মেইনলি মই সামাজিক আৰু ৰাজনৈতিক ধাব্বা বুলি কোৱা নাই মই এইটো কৈছোঁ যে ঘৰৰ পৰা ওলাই আহি 10 জনৰ কাৰণে ওলাই অহাটো বহুত দৰকাৰী আচলতে আজিৰ তাৰিখত নীলিমা বাইদেউৰ এটা কমেণ্ট আহিছে যে কমেণ্টটো এনেকুৱা ময়ো বাজপেয়ীৰ প্ৰতি আকৃষ্ট হৈ 1995 চনত ভাজপাত যোগদান কৰোঁ আগত দলত সদস্যই নাছিল 5-10 জনেৰে মিটিং কৰিছিলোঁ ঘৰে ঘৰে খোজকাঢ়ি ঘূৰি সদস্য ভৰ্তি কৰিছিলোঁ 10 টকাকৈ উঠাই চাহৰ খৰচ কৰোঁ গাঁওবোৰত গাড়ী নাযায় খোজকাঢ়ি গৈ মিটিং কৰোঁ ঘূৰি আহোঁতে ৰাতি হয় মেইন ৰাস্তা পালে ট্ৰাকত উঠি আহি ঘৰ লওঁ এয়া দলৰ নামত নিজৰ বহুত খৰচ কৰিলোঁ ভাল বেয়া দুয়োটা ৰাজনীতিত আছে যদিও বেয়াৰ সংখ্যা বেছি হ'লে দল বেছিদিন নীতিকে একদম সঁচা কথা বাইদেউ সঁচা কথা কৈছে নীলিমা বাইদেৱে কাৰণ তেওঁলোক অভিজ্ঞ হয় আৰু মই কৈছোঁ 1995 চনত বাইদেউহঁতে এক্টিভলি ৰাজনীতি কৰিছিলে মোৰ দেউতাই হেৰি কৰিছিল ৰাজনৈতিক কাম ক্ষেত্ৰত আছিলে 1995ত দেউতাৰ এটা প্ৰাথমিক সদস্যৰ টিকট তেতিয়া 2 টকীয়া আছিলে 2 টকীয়া টিকট দেউতাক দিছিলে কাটি দেউতাই তেতিয়া টিকট কাটিছিলে জইন কৰিছিলে বিজেপিত তো তাৰপিছত কালক্ৰমত দেউতাই ৰাজনীতি নাথাকিলে দেউতাই ৰাজনৈতিক তেওঁ নিৰপেক্ষভাৱে বহুখিনি লিখা মেলা কৰি থাকে এতিয়াও আৰু নয়নমণি কুমাৰ দা উপস্থিত স্বাগতম জনাইছোঁ আৰু বাইদেউৰ কথা কৈছোঁ বাইদেউ মই ৰাজগড়ত কাৰ্যালয় থকাৰ পৰা জানো ৰাজগড়ত আছিল আমাৰ কাৰ্যালয়টো তাৰপিছত নাৰ্চাৰী তাৰপিছত হেঙেৰাবাৰী মই নাৰ্চাৰীত থকাৰ পৰা পাইছোঁ আৰু কিমান কষ্ট কৰিছিল বাইদেউহঁতে ক'লে ন যে গাড়ী নাই গাঁও গৈছে মিটিং কৰিছে তাৰ পৰা আজিৰ যিখিনি প্ৰজন্ম যিসকল আজিৰ ৰাজনীতিত আছে তেওঁলোকে হয়তো সেইবিলাক ভাবিবই নোৱাৰে তেওঁলোকে সেইবিলাক চিন্তা কৰিবলৈ কল্পনা কৰাটো টান কাৰণ ময়ে কল্পনা কৰিব নোৱাৰোঁ যে কিমান কষ্ট কৰিছিলে চাগে সেই সময়ত কাৰণ কিছু কষ্ট পাইছোঁ আমি আহি খুব সুবিধাজনক এটা পৰিস্থিতি পোৱা নাছিলোঁ আমিও মানুহ পোৱা নাছিলোঁ বহুত কষ্ট কৰিছিলোঁ আমি নিজেই ফ্লেগ বান্ধো নিজেই আমি টেবুল দাঙি লৈ যাওঁ এতিয়াও নিওঁ নিজেও টেবুল লৈ যাওঁ আমি নিজেই জুঠা ভাতখিনি পেলাওঁ জুঠা ভাতকৈ আমাৰ বাচন চাচন ধুবলৈও আহি নাই আমি নিজে এজনে আনজনক সহায় কৰোঁ তো সেইবিলাক দিন আছিলে আমাৰ ৰাজনৈতিক ক্ষেত্ৰখনত গতিকে বাইদেউ আৰু এটা সুন্দৰ কথা এটা ক'লে যে ৰাজনীতিত ভাল বেয়া দুয়োটাই আছে ভাল বেয়া দুয়োটা ৰাজনীতি আছে যদিও বেয়াৰ সংখ্যা বেছি হ'লে দল নীতিকে সঁচা কথা কাৰণ বেয়া যদি বেছি থাকে নীতিকে বেয়া যদি বেছি থাকে দলটোও নীতিকিব সংগঠনো নীতিকিব যি সংগঠনেই নহওক যদি তাত ভালতকৈ যদি বেয়াৰ সংখ্যা বেছি হয় তেনেহ'লে একো সংগঠন নীতিকে কোনো সংগঠন নীতিকে বেয়া সেইকাৰণে দলৰ স্বাৰ্থতে হওক সংগঠনৰ স্বাৰ্থতে হওক সমাজৰ স্বাৰ্থতে হওক এখন সমাজত যদি ভালতকৈ বেয়া মানুহ বেছি থাকে তেনেহ'লে সেই সমাজ নীতিকে যদুকুল কিয় ধ্বংস হৈছিল জানে নহয় যদুকুল ধ্বংস হৈছিল বেয়া মই মতালি থকাৰ বাবে যদুকুল ধ্বংস হৈছিল যদুকুল ধ্বংস হৈছিলে এজনে আনজনক সন্মান নকৰাৰ কাৰণে এজনে আনজনৰ মনৰ ভাৱ বুজি নোপোৱাৰ কাৰণে ধ্বংস হৈছিলে যদুকুল ঠিক তেনেকৈ ৰাজনৈতিক ক্ষেত্ৰতে হওক বা সামাজিক ক্ষেত্ৰতে হওক এটা অনুষ্ঠান এটা সংগঠন এটা দল যদি তাত সন্মান নাথাকে এজনৰ আনজনৰ প্ৰতি যদি তাত ভালতকৈ যদি বেয়াৰ সংখ্যা বেছি হয় তাত যদি নিস্বাৰ্থ ভাৱতকৈ যদি স্বাৰ্থপৰতা বেছি হৈ যায় তেনেহ'লে এই সংগঠন সেই দলটো কেতিয়াও নীতিকে সেই সমাজখন কেতিয়াও নীতিকে গতিকে ভাল মানুহ লাগে প্ৰতিটো দল প্ৰতিটো সংগঠনত লাগে আৰু কিছুমান ক্ষেত্ৰত এনেকুৱা হ'ব লাগে দলৰ ভেদাভেদ সংগঠনসমূহৰ মাজৰ মতানৈক্যসমূহ আঁতৰাই একেখন মঞ্চত পাৰিলে থিয় হ'ব লাগে একেখন মঞ্চত থিয় হোৱাটো দৰকাৰ নামত ইমান সংগঠনত নালাগে আমাৰ অসমত বহুত লাগাতকৈ বহুত বেছি সংগঠন হৈ গৈছে একেলগে নাম লয় যে আমি একেখন মঞ্চত আছোঁ কিন্তু মানুহ নাথাকে তেনেকুৱা হ'বও নালাগে গতিকে মিলিজুলি কেতিয়াবা মতানৈক্যবোৰ এৰি একেলগে থিয় হোৱাটো ভাল এইবাৰ কৰোণাৰ সময়ত কিন্তু COVID-19 সময়ত বহুকেইটা সংগঠন একলগ হৈছে ভাল লাগিছে দেখি আৰু ভাল লাগিছে খুব ভাল লাগিছে কালি মই সেইদিনা ABVPৰ ল'ৰা ছোৱালীখিনিয়ে যথেষ্টখিনি কাম কৰি আছে ৰাইজৰ মাজত তেওঁলোকে খুব ধুনীয়া কাম কৰি আছে COVID-19ৰ বিৰুদ্ধে সজাগতা ৰিপৰ্ট বনাই আছে তেওঁলোকে খুব ধুনীয়া কাম কৰি আছে
সজাগতামূলক কাম কৰি আছে, চেনিটাইজেশ্যনৰ কাম কৰি আছে। আছুৰ মই বিৰোধিতা কৰোঁ আনকি না, আছুৱে সিদিনা কৈছে দীপাংকৰ নাথে যে চেনিটাইজেশ্যনত অলপ সহায় কৰক আছুৰ মানুহখিনিয়ে। এইবিলাক ভাল হ'ব লাগে, কাৰণ এতিয়া মানুহৰ কাৰণে কাম কৰাৰ সময়, ৰাজনীতি কৰাৰ সময় নহয়। দীপাংকৰ নাথ ডাঙৰীয়া সেইটো ভাল কথা কৈছিলে। আমাৰ ABP ল'ৰা ছোৱালীখিনি ভাল কৰি আছে। এতিয়া সকলোৱে মিলি যদি কাম কৰে এইটো সময়ত, তো এনেকুৱা সময়বিলাকত যেতিয়া জাতিৰ কথা আহি পৰে, যেতিয়া ৰাজ্যৰ কথা আহি পৰে, দেশৰ সুৰক্ষাৰ কথা আহি পৰে, তেতিয়া ৰাজনৈতিক আদৰ্শ মতানৈক্যবোৰ অকণমান ছাইড কৰি থ'ব পাৰিলে ভাল, সেনেকুৱা কথা। কমেণ্ট পঢ়োঁ অলপ। অভিজিত শৰ্মাই চাই আছে, স্বাগতম। আৰু সামাজিক মুনীন্দ্ৰ কাকতে দিছে, সামাজিক ক্ষেত্ৰখনত কৰিবলগীয়া বহুত আছে, কিন্তু এই ক্ষেত্ৰত আমাৰ যুৱ প্ৰজন্ম আগবাঢ়ি অহাটো খুবেই দৰকাৰ, তেতিয়া সমাজখন আগুৱাই যাব। তুমি কি কোৱা? একদম সঁচা কথা, মই বাৰে বাৰে কৈ আছোঁ। যুৱ প্ৰজন্ম যদি এতিয়া যদি আগুৱাই নাহে, তেনেহ'লে আৰু 5 বছৰ পিছত আহি 10 বছৰ পিছত আহি লাভ নাথাকে, কৰিবলৈ একো নাথাকিব। কাৰণ 5-10 বছৰৰ পিছত কিন্তু আজি আমি শূন্য হৈ আছোঁ, সংখ্যাৰ সন্ধানত আছোঁ। মই আকৌ এবাৰ কৈছোঁ, মই লাইনকেইটা মন দি শুনক যোনে শুনি আছে। আজি আমি শূন্যত আছোঁ, আমি সংখ্যাৰ সন্ধানত আছোঁ, কিন্তু যিদিনা আমি এটা সংখ্যা পাম, সেইদিনা কিন্তু আমাক কোনো ৰক্ষা ৰাখিব নোৱাৰিব। গতিকে আজি যদি আমি সংখ্যা বিচাৰিবলৈ এৰি যদি আমি ঘৰত বহি যাওঁ, বা আমি যদি সমাজৰ পৰা আঁতৰি যাওঁ, তেনেহ'লে আমি 10 বছৰ পিছতো শূন্যই হৈ থাকিম। আৰু তেতিয়া কিন্তু কি হ'ল ৰাজনীতি, তহঁতে এৰিব নালাগিছিল, এনেকুৱা ধৰণৰ ডায়লগ, বা আমি যাব লাগিছিল, এনেকুৱা ধৰণৰ ডায়লগবিলাক শুনিলে বেয়া লাগিব, তেতিয়া বেয়া লাগিব। সেইকাৰণে এতিয়া অকণমান ৰিস্ক লৈ পেলাই কাম কৰাবলগীয়া হৈছে। এতিয়া সকলোৱে আহক, পাৰিলে নিজৰ নিজৰ ক্ষেত্ৰত আহক, যাৰ য'ত মন আছে তাত যাওক, মানুহৰ কাৰণে যাওক, যাৰ য'ত যি মন আছে কাম কৰক তাত। সেইকাৰণে মুনীন্দ্ৰৰ কথাখিনি ভাল লাগিছে। চন্দনজ্যোতি কলিতাই চাই আছে, স্বাগতম চন্দন। সকলো ৰাজনৈতিক দলৰ মজিয়াত, অঞ্জন দাই দিছে, সকলো ৰাজনৈতিক দলৰ মজিয়াত নিজ দলৰ কথাৰ উপৰিও ভাৰতীয় ৰাজনৈতিক দৰ্শনৰ ওপৰত আলোচনা কৰিব লাগে। যুৱচামক ভাল ৰাজনীতিৰ প্ৰতি দৃষ্টিভংগী সলনি কৰাৰ সময় সমাগত। যুৱচামৰ দৃষ্টিভংগীটো অকণমান সলাবৰ হৈছে। ছ'চিয়েল মিডিয়াত বাহিৰেও, আমি ছ'চিয়েল মিডিয়াত বহুত ব্যস্ত থাকোঁ, কিন্তু আমি প্ৰেক্টিকেল লাইফতো আমি কাম কৰিছোঁ। গতিকে আমি বুজি পাওঁ, প্ৰেক্টিকেল ফিল্ডত আমি কাম কৰোঁ। অনবৰত ছ'চিয়েল মিডিয়া কৰি থাকিলেও নহ'ব। আৰু ঘৰত বহি চোফা এখনত বহি কমেণ্ট কৰাটো একদম সহজ, মানুহৰ মাজত গৈ কাম কৰাটো বৰ টান। গতিকে দৃষ্টিভংগীবিলাক সলাব লাগিব, যে সঁচাকৈ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট কেনেকুৱা, ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটখন কেনেকুৱা, বিশ্বৰ ৰাজনৈতিক প্ৰেক্ষাপট কেনেকুৱা হৈ আছে, এই আটাইবিলাকৰ ওপৰত আচলতে অধ্যয়ন হ'ব লাগে। আৰু বিশেষকৈ ভাৰতীয় ৰাজনীতিৰ এটা দৰ্শন আছে, ভাৰতীয় সংস্কৃতিৰ এটা দৰ্শন আছে। আমি দৰ্শনৰ ওপৰত আমাৰ এটা নিজা ফিলচফি আছে ভাৰতৰ ৰাজনৈতিক সংগঠনসমূহৰ, বা ভাৰতীয় ৰাজনীতিৰ এটা নিৰ্দিষ্ট এটা দৰ্শন এটা আছে। এই দৰ্শনৰ ওপৰত আচলতে অধ্যয়ন হ'ব লাগে। প্ৰতিটো সংগঠন, প্ৰতিটো দলেই কৰাব লাগে আচলতে নিজৰ নিজৰ কাৰ্যকৰ্তাক। আৰু মেইনলি আমাৰ ভুলটো তাতেই, আমি আন্দোলনত বেছি গুৰুত্ব দিওঁ, আমি সাংগঠনিক কামত বেছিকৈ গুৰুত্ব দিওঁ, কিন্তু আমাৰ আদৰ্শ, আমাৰ দৰ্শন, আমাৰ লক্ষ্য, আমাৰ উদ্দেশ্য, আমাৰ কৰণীয়, এইবোৰ আমি একো অধ্যয়ন নকৰোঁ। প্ৰমাণবোৰ মই মাজতে পাইছোঁ, আজি এই মুহূৰ্তত নকওঁ, কাৰণ আমি আৰম্ভণিৰ পৰা আমি গৈ বহি থাকোঁ কাৰ্যালয়ত, কিন্তু আমাক এইখন কিতাপত আমাৰ আদৰ্শৰ বিষয় আছে, এইখনত আমাক কোৱা নহয়, ক'তোৱে কোৱা নহয়। আৰু প্ৰতিটো দল, প্ৰতিটো সংগঠনৰ পৰা কিন্তু শিকিবলগীয়া আছে। মই প্ৰায়ে কৈছোঁ, অকল বিৰোধী হ'ল বুলিয়ে জাকে তাকে গালি পাৰি নাথাকিব, শিকিবলগীয়া আছে প্ৰত্যেকটো দল, প্ৰত্যেকটো সংগঠনৰ পৰা। সেইখিনিকে ক'ম। গতিকে সেইখিনি যুৱ প্ৰজন্মক আহিব লাগে। মই সেইখিনি চন্দনজ্যোতি কলিতাই দিছে, ভাল লাগিল আজি তোমাৰ কথাখিনি, ধন্যবাদ চন্দন। আৰু মই নিৰপেক্ষভাৱে কথাবোৰ ক'বলৈ চেষ্টা কৰোঁ সদায়, ভাল লাগে নিৰপেক্ষভাৱে কথাখিনি ক'লে, কাৰণ মই মানুহক আগতে গুৰুত্ব দিব বিচাৰোঁ, আৰু ৰাজনীতি পিছত। মানুহ নাথাকিলে ৰাজনীতি কৰি, মানুহ নাথাকিলে শাসন কৰি একো লাভ নাই। আৰু শাসন কাৰ ওপৰত কৰিব, ৰাজনীতি কাৰ ওপৰত কৰিব, যদি মানুহ নাথাকে, যদি সমাজ নাথাকে। গতিকে সামাজিক ক্ষেত্ৰখনৰ বাবে ওলাই আহক যুৱ প্ৰজন্ম, মই সেইটোকে ক'ম। নীলিমা বাইদেৱে যিধৰণে কৈছে, ভাল বেয়া সকলো থাকিব, ভাল বেয়া মানুহ থাকিবই আজিৰ তাৰিখত। আৰু বেয়া মানুহৰ সংখ্যা বাঢ়িলে সমাজৰ কাৰণে ক্ষতিকাৰক, সংগঠনৰ কাৰণে ক্ষতিকাৰক, দলৰ বাবে ক্ষতিকাৰক। গতিকে ক্ষতি হ'বলৈ নিদিব।
কাৰণ এনেকুৱা যাতে কাম নকৰে যাতে ভৱিষ্যতে অনুতপ্ত হ'বলগীয়া হয় যে আমি ওলাই নগলো কাৰণে আজি বেলেগে সুবিধা ল'লে। যিয়ে যি সংগঠনতে নাযাওক কিয়, যিয়ে নিস্বাৰ্থভাৱে কৰে, কোনোবাই সংগঠনত যায় কৰে, কোনোবাই সংগঠনত নাযায় কৰে, কোনোবাই ৰাজনীতিক দলত যায়, কোনোবাই ছাত্ৰ সংগঠনত যায়, যোনে য'তেই যায় যাওক, মানুহৰ বাবে কাম কৰক। মই বেয়া নাপাওঁ, মই প্ৰতিজনকে শ্ৰদ্ধা কৰোঁ। আৰু মই কোনোদিন কোৱা নাই মোৰ তাতে আহক, মোকে মাত দিয়ক। হেমেন দাই চাই আছে, হেমেন কলিতাই স্বাগতম জনাইছোঁ। ভাল লাগে। আৰু সকলোৱে কাম কৰক দেই, মানুহৰ কাৰণে কাম কৰক, যাতে 10 বছৰ পিছত পস্তাবলগীয়া নহয়। আৰু আৱেগৰ দ্বাৰা নহয়, বিবেকেৰে কাম কৰক। কোনোবাই কৈ দিছে কাৰণে আমি গুচি যাম, তাৰপিছত আহি পেলাই শুই থাকিম, সেইবিলাক নকৰিব। আৱেগ সদায় খন্তেকীয়া হয়। আৱেগ বোলা বস্তুটো সদায় খন্তেকীয়া হয়। হয় মনেৰে কৰক, নহ'লে বিবেকেৰে কৰক, কিন্তু আৱেগেৰে নহয়। খন্তেকীয়া নহ'ব, বেয়া কথা এইবিলাক। আৰু নীলিমা বাইদেৱে এটা কমেণ্ট দিছিলে যে মই যুৱ প্ৰজন্মক অনুৰোধ কৰোঁ, বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলৰ আদৰ্শৰে ৰাজনীতি কৰক। বাজপেয়ী, মোদী, আদৱানী, সুষমাজী, প্ৰমোদ মহাজন আদৰ্শৱান ব্যক্তি। দৃষ্টিপ্ৰিয়াই চাই আছে নিশ্চয়। দৃষ্টিপ্ৰিয়াৰ কমেণ্ট এটা বিচাৰিম, যিহেতু আজিৰ প্ৰজন্মৰ এগৰাকী ভাল লেখিকা। তেওঁৰ কমেণ্ট আছে ইতিমধ্যে, মই পঢ়িম। গতিকে বাইদেৱে এটা খুব সুন্দৰ কথা ক'লে যে আজি যুৱ প্ৰজন্মৰ অনুৰোধ যাতে বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলৰ আদৰ্শৰে ৰাজনীতি কৰক। বাজপেয়ী, মোদীজী, আদৱানীজী, সুষমাজী, প্ৰমোদ মহাজনজী আদৰ্শৱান ব্যক্তি। আমি প্ৰায়ে মিছ কৰি যাওঁ, বা খুব সঁচা কথা, তেওঁলোকৰ আদৰ্শক ত্যাগ কৰক। আৰু বাজপেয়ীজীৰ কথা আমি প্ৰায়ে কওঁ, মোদীজী বৰ্তমান চলি আছে, আদৱানীজীৰ কথা, লালকৃষ্ণ আদৱানীৰ কথা কওঁ, সুষমা স্বৰাজজীৰ কথা কওঁ, প্ৰমোদ মহাজনজীৰ কথা আমি খুব কওঁ। তেওঁ 2000 চনত তেওঁ নিহত হৈছে। প্ৰমোদ মহাজনজী আছিলে এজন সুদক্ষ নেতা, দূৰদৃষ্টি সম্পন্ন ব্যক্তি। আজি যদি তেখেত জীয়াই থাকিল হয়, হয়তো প্ৰেক্ষাপট আৰু অলপ সলনি হ'লহেঁতেন। আজি যদি প্ৰমোদ মহাজনজী যদি জীয়াই থাকিলেহেঁতেন, তেনেহ'লে আজিৰ এই সাংগঠনিক শক্তিশালী স্থিতি হয়তো আৰু 5 বছৰ আগৰ পৰা আহিল হয় আমাৰ। আৰু প্ৰমোদ মহাজনজীৰ বিষয়ে মই ক'বলৈ গ'লে এটা কথা ক'ম। মই এষাৰ কথা ক'ম প্ৰমোদ মহাজনজীৰ কথা, যে এবাৰ সাংবাদিকে, বাইদেউ এইটো মনত আছে নে নাজানো, আমি খুব লিখোঁ তেওঁৰ বিষয়ে এটা কবিতা এটা, তেৰা বৈভৱ অমৰ ৰহে মা হম দিন চাৰ ৰহে না ৰহে। তেওঁ দেশমাতৃৰ বাবে এইষাৰ কথা কোৱাৰ এটা আমি তেওঁক প্ৰায়ে কওঁ। প্ৰমোদ মহাজনজীক ইমান বাকপটু আছিলে। তেওঁৰ দুটা কাহিনী কওঁ। 1997 তেখেত চাইনাত গৈছিলে, আৰু সেই সময়ত 1997 সেই সময়ছোৱাত ভাৰতবৰ্ষৰ সকলোতকৈ গৰিষ্ঠ সংখ্যক এমপি থকা মই দুটা ঘটনা কওঁ প্ৰমোদ মহাজনজীৰ, যে এমপি সকলোতকৈ বেছি আছিলে বিজেপিৰ। ছেকেণ্ড পজিশ্যনত আছিলে, থাৰ্ড লাৰ্জেষ্ট আছিলে মে বি এইটো কংগ্ৰেছৰ আছিল নেকি, আৰু এটা আছিলে কমিউনিষ্ট পাৰ্টি এটা আছিলে সেই সময়ত, একদম পাহৰিলোঁ তলো। চৰকাৰ গঠন কৰিলে তৃতীয় পক্ষই, দ্বিতীয় পক্ষৰ ছাপোৰ্ট লৈ, কংগ্ৰেছ বা হেৰিৰ ছাপোৰ্ট লৈ তৃতীয় পক্ষই গঠন কৰিলে চৰকাৰ। আৰু সেই সময়ত বিৰোধী হ'ল, মাত্ৰ এটা ভোটৰ কাৰণে বিৰোধী পক্ষত বহিলে। বাজপেয়ীজীয়ে প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰিলে, তেওঁ বিৰোধী হ'ল। তেওঁ চাইনাত গ'ল। প্ৰমোদ মহাজনজী চাইনা গৈছিলে এখন সন্মিলনত। চাইনাত যাওঁতে তেওঁ সুধিছিলে যে আমাৰ ইয়াতেতো কমিউনিজিম চলে, কমিউনিষ্টৰ চৰকাৰ, আমাৰ ইয়াতে কমিউনিষ্টে হয় বেছিভাগ, গতিকে আপোনালোকতো ৰিপাব্লিক হয়, আপোনালোকতো গণতন্ত্ৰ হয়। আৰু গণতন্ত্ৰৰ এটা উদাহৰণ কওকচোন, আপোনালোকে গণতন্ত্ৰ তাৰমানে কি হয়, কি এনে বেলেগটো হয়? তেতিয়া কৈছে যে যেতিয়া প্ৰমোদ মহাজনে কৈছিলে, তেওঁ পিছত সদনত কৈছে এই কথাষাৰ, যে মই বিশ্বৰ সেইখন দেশক প্ৰতিনিধিত্ব কৰোঁ যিখন দেশত বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ, আৰু যিখন দেশত মই সেইটো ৰাজনৈতিক দলত প্ৰতিনিধিত্ব কৰোঁ যে যিখন দেশৰ সৰ্ববৃহৎ দল, সৰ্বগৰিষ্ঠ দল আমি ভাৰতীয় জনতা পাৰ্টি বিজেপিৰ। আৰু সেইখন দলত চৰকাৰ গঠন কৰে তিনিজন ব্যক্তি দেখা যায়। মই সেইটো দলক নেতৃত্ব দিওঁ, প্ৰতিনিধিত্ব কৰোঁ, যিটো দল সকলোতকৈ বেছি এমপি। এখেতে সেইটোক কৰে যে ছেকেণ্ড লাৰ্জেষ্ট পাৰ্টি এখেত, আৰু এখেত হৈছে থাৰ্ড লাৰ্জেষ্ট পাৰ্টি। আৰু এই বৰ্তমান গণতন্ত্ৰৰ বাহাদুৰিটো এইটোৱে, থাৰ্ড লাৰ্জেষ্ট পাৰ্টি চৰকাৰৰ ভিতৰত চৰকাৰ গঠন কৰি আছে তেওঁলোকে। ছেকেণ্ড লাৰ্জেষ্ট পাৰ্টিটোৱে বাহিৰৰ পৰা তেওঁলোকক সমৰ্থন কৰি আছে, আৰু আমি সকলোতকৈ ডাঙৰ ফাৰ্ষ্ট লাৰ্জেষ্ট পাৰ্টিটো আমি বাহিৰৰ বহি বিৰোধী হৈ আছোঁ।
এয়া হৈছে গণতন্ত্ৰ তেওঁৰ বাকপটুতাটো এনেকুৱা আছিল আৰু প্ৰমোদ মহাজনজীৰ কথা এষাৰ ক'ম যে তেওঁক এবাৰ সাংবাদিকে সুধিছিল যে ভৱিষ্যতে আপোনাক দেশখন কেনেকুৱা হোৱাটো বিচাৰে প্ৰমোদ মহাজনজীয়ে একেষাৰে কৈছিলে प्रमोद महाजन क्वेश्चन तो आছিলে এনেকুৱা তেওঁ আস্তকৰ এজন ৰিপৰ্টাৰ আছিল তেওঁ কৈছে आपके नजर में भारत कैसा होना चाहिए तो তেওঁৰ উত্তৰটো আছিল এনেকুৱা যে अगर कोई मुझसे पूछे कि प्रमोद तुम्हारे नजर में देश कैसा होना चाहिए तो मैं यही कहना चाहूंगा कि मेरा देश ऐसा हो जहां हर घर में चूल्हा जले और उस चूल्हे के ऊपर रखने के लिए रोटी हो बस সকলোৱে ৰুটি পাবলৈ সকলোৱে খাবলৈ ৰুটি পালে হেনেকুৱা আছিল তেওঁৰ কথা মহান আদৰ্শ বাকপটুতাই পঢ়িব কেতিয়াবা পঢ়িলে গম পাব কমেন্ট ইতিমধ্যে কেইবাটো আহি গ'ল আজিৰ সমাজখনৰ প্ৰত্যেকজন মানুহে যদি নিজৰ নিজৰ কামখিনি কৰে তেতিয়া কাৰোলৈকে আশা কৰিব নালাগে মুনিন্দ্ৰই কৈছিলে সঁচা কথা সুন্দৰ কথা আৰু দৃষ্টিপ্ৰিয়া দত্ত আছানে উপস্থিত এনে চাম মই দৃষ্টিপ্ৰিয়া দত্তই কৈছে ৰাজনীতিত মোৰ বহুত কম দৃষ্টিপ্ৰিয়া দত্তই কৈছে ৰাজনীতিত বহুত কম সময়ৰ অভিজ্ঞতা যদিও দুআষাৰ ক'ব বিচাৰিছো নিশ্চিতভাৱে ক'ব লাগে কাৰণ এইখিনি সময় অভিজ্ঞতা গোটোৱাৰ এটা সময় 2012ত মই যেতিয়া HSLC পাছ কৰিছিলো তেতিয়াই মই বিজেপি দলৰ নীতি আদৰ্শত আকৃষ্ট হৈ এখন সভালৈ গৈছিলো সভালৈ গৈছিলো এই সভাখন এতিয়া আমাৰ জিলাৰ সভানেত্ৰী সুৰভি বাইদেউ অনুষ্ঠিত কৰিছিল সুৰভি বাইদেউ শিৱসাগৰ সেইদিনা বহুত মানুহে দলত অন্তৰ্ভুক্ত হৈছিল ময়ো সেইদিনাই দলীয় গামোচাখন বহুত হেঁপাহেৰে আদৰি লৈছিল সুন্দৰ তেতিয়াই পৰাই দলত যিমান পাৰো সময় দি আহিছো কিন্তু এটা কথা মোৰ মনত বাৰে বাৰে ভাই আছে সেই দিনটোত যিসকল নিৰ্ভীক ব্যক্তি একাগ্ৰতাৰে দলক আগবাঢ়িছে সেই ব্যক্তিসকলক অলপ এৰাই চলা যেন অনুমান কৰা হৈছে সেয়েহে মোৰ বিনম্ৰ অনুৰোধ হে আমাৰ আদৰ্শ ব্যক্তিসকলক যেন সদায় সন্মান যাচে এই বস্তুটো অকল শিৱসাগৰ বুলি নহয় এই বস্তুটো সকলোতে হয় সময়ে কিছুমান বস্তু সলনি কৰি পেলায় কাৰণ অভিজ্ঞতাৰ ক্ষেত্ৰত বাইদেউও কৈছে কিছুমান গতিকে সময় কিছুমান বস্তু সলনি কৰি পেলায় যেতিয়া সংখ্যা বাঢ়ি যায় তেতিয়া সংখ্যা বাঢ়ি গ'লে ভিৰ যেতিয়া ভিৰ বাঢ়িলে অকমান মানুহৰ জুমত মানুহ বিচৰাটো কঠিন হৈ পৰে হয়তো আমাকো বিচাৰি নাপায় কেতিয়াবা জুমৰ মাজত হয়তো তোমাকো বিচাৰি নাপাব পাৰে বা আপোনাকো বিচাৰি নাপাব পাৰে কিন্তু আমি চেষ্টা কৰিব লাগিব সেই ভিৰৰ মাজতো উজ্জ্বলি থকাৰ চেষ্টা কৰিব লাগিব মই কি ক'ব বিচাৰিছো নিশ্চয় ঋষভ উপস্থিত হৈছে স্বাগতম ঋষভ আৰু শোভনাত উপস্থিত হৈছে মই স্বাগতম আৰু নীলিমা বাইদেউ মই কোৱা কথাটো বুজি পাইছে নিশ্চয় দৃষ্টিপ্ৰিয়াই বুজি পাইছে ঋষভ ভয়ে বুজি পাইছে মই কি ক'ব বিচাৰিছো অঞ্জন দাই বুজি পাইছে প্ৰসেনজি গোটেইখিনিয়ে বুজি পাইছে নিশ্চয় মই কি ক'ব বিচাৰিছো যে ভিৰ যেতিয়া বেছি হয় তেতিয়া ভিৰৰ মাজত আমি লক্ষ্য আমাক নকৰে বা আমি দেখা হয়তো আমাক নাপাব পাৰে কিন্তু তাৰ মাজত নিজকে ওখ কৰি উজ্জ্বলি উঠি এই ভিৰৰ মাজতো এটা ফ্ল্যাশ লাইটৰ পোহৰ উজ্জ্বলি থকাৰ দৰে উজ্জ্বলি থাকিব পৰাৰ চেষ্টা কৰাটো ভাল আৰু কম মই এই বিষয়ে পিছত কথা কম ব্যক্তিগতভাৱে কম এই মুহূৰ্তত লাইভত নকওঁ আৰু কিছুমান কথা আৰু নীলিমা বাইদেউ দিছে অসমত শৰৎ সিংহ আদৰ্শবান ব্যক্তি শৰৎ সিংহ ছাৰ তেখেত মুখ্যমন্ত্ৰী আছিলে আৰু তেখেত NCP নেশ্যনেল কংগ্ৰেছ পাৰ্টি এজন মুখ্যমন্ত্ৰী আছিলে আৰু তেওঁ নিজৰ স্থিতিত অটল আছিলে তেনেকুৱা হ'ব লাগে মানুহ তেনেকুৱা হ'ব লাগে যে শৰৎ চন্দ্ৰ সিংহ মোৰ দেউতাই প্ৰায়ে কয় মই এবাৰ দেখা পাইছো তেওঁক আৰু মই সৰু থাকোঁতে শৰৎ চন্দ্ৰ সিংহদেৱক দেখা পাইছিলোঁ মোক দেউতাই কৈছিলে দেউতাই মোক বজাৰ কৰিবলৈ লৈ গৈছিলে আৰু লৈ যাওঁতে গণেশগুৰিত শৰৎ চন্দ্ৰ সিংহ বজাৰ কৰি আছে গণেশগুৰিত এটা বগা কুৰ্তা আৰু এখন বগা ধুতি এজন বগা চুলিৰে বগা ধুনীয়া মানুহজন মোনা এখন লৈ তেওঁ বজাৰ কৰি আছে মোৰ এতিয়াও মনত আছে দেউতাই মোক কৈছিলে এইজন ছাৰ মুখ্যমন্ত্ৰী আছিল মই চকু ডাঙৰকৈ চাইছিলোঁ কাৰণ মুখ্যমন্ত্ৰী বুলি ক'লে এটা বেলেগ ধৰণৰ এটা আহে কিন্তু সৰু আছিলোঁ যিহেতু মই আচ্ছা এতিয়াও মোৰ মনত আছে সেই মুখখন আৰু দেউতাই মোক কৈছিলে যে শৰৎ চন্দ্ৰ সিংহই যিদিনা মুখ্যমন্ত্ৰীৰ পদ এৰে তেখেতে যিদিনা মুখ্যমন্ত্ৰীৰ পদত্যাগ কৰে তেখেতৰ যিদিনা কাৰ্যকাল সম্পূৰ্ণ হয় সেইদিনা তেওঁ ছেক্ৰেটেৰিয়েটৰ পৰা জনতা ভৱনৰ পৰা তেওঁ নিজৰ বাসস্থানলৈ যেতিয়া গৈছিলে যাওঁতে তেওঁ কোনো ধৰণৰ চৰকাৰী গাড়ী ব্যক্তিগত গাড়ী তেওঁ নাছিলেই চৰকাৰী গাড়ী ব্যৱহাৰ নকৰি তেওঁ মুখ্যমন্ত্ৰীজনে নিজৰ পদ এৰি তেওঁৰ দায়িত্ব শেষ তেওঁ সুটকেছটো লৈ বগা কুৰ্তা ধুতি সাধাৰণভাৱে সুটকেছটো লৈ তেওঁ চিটি বাছত গৈছিলে নিজৰ ঘৰলৈ তেওঁৰ কোনো লগত কাকো লৈ যোৱা নাছিলে এয়া আছিলে শৰৎ চন্দ্ৰ সিংহ
তেওঁৰ পত্নী পিছত নিউজত দেখিছিলোঁ অভাৱত পৰিছিল। সেই মানুহজন নিস্বাৰ্থ আছিল। পিছত তেওঁৰ পত্নী তেওঁৰ মৃত্যুৰ পিছত বহুত বছৰ পিছত তেওঁ অভাৱত পৰিছিল। গতিকে কেনে এজন আদৰ্শমান ব্যক্তি হ'ব লাগিব তেওঁ। আৰু কিছু ক্ষেত্ৰত মই মানিক চৰকাৰ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী তেওঁকো লগ পাইছোঁ। তেওঁ ট্ৰেইনত বহি গুচি গৈছিলে। তো এনেকুৱা ধৰণৰ থাকে, দুই এজন থাকে আদৰ্শক লৈ যিয়ে জীয়াই থাকে। আমাৰ সুষমা স্বৰাজীৰ কথা ক'ম। তেওঁ এইবাৰ মন্ত্ৰিত্ব নহ'ল, মন্ত্ৰী নাই হোৱা। তেওঁ এইবাৰ ইলেকশ্যন খেলা নাই। তেওঁ মন্ত্ৰী হৈ আছে, ইলেকশ্যন নেখেলে। তেওঁ জানে যে তেওঁ মন্ত্ৰী হৈ নাথাকিব। তেওঁ লগালগ তেওঁ চৰকাৰী বাসভৱন এৰি দিছে, চৰকাৰী গাড়ী এৰি দি পেলাই তেওঁ নিজৰ বাসভৱনলৈকে গুচি গৈছে। অৰুণ জেটলী ডাঙৰীয়া, তেওঁ প্ৰয়াত অৰুণ জেটলী ডাঙৰীয়া, তেওঁ জানে যে তেওঁ মন্ত্ৰিত্ব নলয়, তেওঁ ইলেকশ্যন নেখেলে বা একো নাই। তেওঁ লগালগ তেওঁ নিজৰ দায়িত্ব এৰি তেওঁ নিজৰ ঘৰত গুচি গৈছে। তেওঁ নিজৰ চৰকাৰী বাসভৱন যিখিনি চৰকাৰী সুবিধা সেইখিনি ত্যাগ কৰি আনলৈ এৰি দিছে। কিন্তু আমাৰ কিছুমান আছে আমাৰ সমাজত, আজিৰ ৰাজনৈতিক জগতত, যিয়ে বছৰ জুৰি নিজৰ MLA হোষ্টেলটো এৰি দিব নিবিচাৰে বা নিজৰ বাসভৱনটো এৰি দিব নিবিচাৰে। তেনেকুৱা মানুহ বহুত থাকে। গতিকে সেইকাৰণে কওঁ, ভালৰ মাজত বেয়া, বেয়াৰ মাজত ভাল থাকিবই। আমি নিজৰ দায়িত্ব নিজক ভাল কৰি কেনেদৰে ৰাখিব পাৰোঁ। আৰু মন্টু কুমাৰ শইকীয়া দা উপস্থিত হৈছে। মন্টু দাক স্বাগতম জনাইছোঁ। খুব ধুনীয়াকৈ এটা মেছেজ দিছে, হাই খুব লাইভ দি আছা। মই এইমাত্ৰ গম পাইছোঁ মন্টু দা মুনীন্দ্ৰ আহিছিলে আৰু মুনীন্দ্ৰৰ লগত একেলগে থাকে। মন্টু দা আছাম টক্সৰ ছিনিয়ৰ জাৰ্নেলিষ্ট আৰু মন্টু দাক স্বাগতম জনাইছোঁ। খুব ভাল এজন জাৰ্নেলিষ্ট। মন্টু দা আচলতে ভাবিছিলোঁ লাইভটো এইকাৰণে কৰোঁ যেন 21টা দিন 21টা বিষয় লৈ লাইভ কৰোঁ, ৰাইজৰ লগত কথা পাতোঁ, লকডাউনৰ সময়খিনি ওলাই মেলি নাযাওঁ তাৰ বাবে। আৰু মন্টু দাহঁতে দিনটো কাম কৰি আছে, সাংবাদিক মানুহ, আৰু এই বিপদৰ সময়তো, এই লকডাউনৰ সময়তো কাম কৰি আছে। তেওঁলোক ধন্যবাদৰ পাত্ৰ আচলতে আজিৰ তাৰিখত। নীলিমা বাইদেউৰ কথাখিনি একমত বাইদেউ, ধন্যবাদ। মুনীন্দ্ৰ কাকতি নীলিমা বাইদেউৰ বাবে এটা কমেণ্ট দিছে যে আপোনাৰ কথাখিনিত একমত। আৰু এই মুহূৰ্তত নীলিমা বাইদেউ দিছে যে পুখুৰীত থকা বহুত মাছৰ মাজৰ পৰা ডাঙৰ মাছ ধৰি আনিব পৰাজনহে আচল মাছুৱৈ। একদম সঁচা কথা। মই এইমাত্ৰ যিটো কথা কৈছিলোঁ যে ভিৰৰ মাজত আমাক চিনি নাপাব, কিন্তু ভিৰৰ মাজত উজলি উঠিব পৰাটোহে আচল। গতিকে মই গোটেইখিনি বহলাই নকলোঁ। আৰু নীলিমা বাইদেউ সেইটো কথাই ক'লে যে পুখুৰীৰ পৰা ডাঙৰ মাছটো ধৰি আনিব পৰাজনহে আচল মাছুৱৈ। গতিকে আজিৰ কাৰণে এইখিনিকে ক'লোঁ। ঋষভ আছে, ঋষভ এজন ভাল যুৱ সদস্য দলৰ, খুব ভাল কাম কৰি আছে আৰু এক্টিভ। মুঠতে মই এইটো কথাই ক'ম আজি যে দেশখনক বুজি পাওক, ৰাজ্যখনক বুজি পাওক। কবিতা এটা পাঠ কৰিছিলোঁ আৰম্ভণিতে অটল বিহাৰী বাজপেয়ীজীৰ, আৰু আকৌ এবাৰ পাঠ কৰিম। মই যিহেতু দুবাৰ পাঠ কৰোঁ মোৰ লাইভত, শেষত এবাৰ, আৰম্ভণিত এবাৰ কৰোঁ, গতিকে কৰিম। আৰু সেইটোকে ক'ম যে মানুহৰ বাবে কাম কৰিবলৈ ওলাই আহক। কাৰণ আমি এনেকুৱা এটা সময়ত আছোঁ, আমি উদ্ধাৰো কৰিব পাৰোঁ, আমি ধ্বংসও কৰিব পাৰোঁ। গতিকে ধ্বংস কৰিব সমাজখনক নে উদ্ধাৰ কৰিব সমাজখনক, আমি সেই প্ৰজন্মই, বৰ্তমান আজিৰ প্ৰজন্ম, আমি সেইটো অৱস্থাত আছোঁ যে আমাৰ হাততে আছে গোটেই বাঘজৰীডাল। আমি ইচ্ছা কৰিলে অসমখন ধ্বংস কৰিব পাৰোঁ, আমি ইচ্ছা কৰিলে অসমক গঢ় দিবও পাৰোঁ। এতিয়া সময় আমাৰ হাতত, সিদ্ধান্ত আপোনাৰ হাতত। গতিকে এইখিনিকে ক'ম আজিৰ তাৰিখত। আৰু অসমক বুজি পাওক। আৰু যিমানে ভাৰতৰ কথা কয় ভাল, ভাৰতৰ কাৰণে আমি দায়িত্ব ল'ব লাগিব, কিন্তু আমি অসম হৈ যাম, অসম হৈ আমি ক'ম। আৰু মুনীন্দ্ৰক ধন্যবাদ জ্ঞাপন কৰিছে নীলিমা বাইদেৱে। আমি অসম হৈ যাম, প্ৰথমতে অসমৰ কথা ক'ম, লগতে আমি ভাৰতৰ কথা ক'ম। কিন্তু কম এইকাৰণে, কাৰণ আমি যদি ঘৰত বহি থাকি পেলাই কওঁ ফেচবুকত, আৰু ফেচবুকে আনে, ফেচবুকে সজাগতা আনে, ফেচবুকে মানুহক জগায়। কিন্তু যদি ফিল্ডলৈ নিজে নামি নাহে, যদি সঁচাকৈ মানুহৰ ওচৰত গৈ ফিজিকেলি আপুনি থিয় যদি নিদিয়ে, মানুহৰ লগত ফিজিকেলি যদি থিয় নিদিয়ে, আপুনি যদি অকল ছ'চিয়েল মিডিয়াত কৰি থাকে, নহ'ব। আপুনি অকল মোবাইলটোৰ ভিতৰত সীমাবদ্ধ হৈ পেলাই ডাঙৰ কথা ক'লে নহ'ব। মোবাইলৰ পৰা ওলাই আহক, সামাজিক ক্ষেত্ৰত কাম কৰা, ৰাজনৈতিক ক্ষেত্ৰত কাম কৰাৰ অৰ্থ হৈছে প্ৰতিজনকে শ্ৰদ্ধা কৰা, প্ৰতিজনকে সন্মান কৰা। মদন কুমাৰ কিবা ক'লে, মদন কুমাৰ, প্ৰথমবাৰৰ বাবে কোনো কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰাৰ ঠাইত নেতাৰ দৰমহা কৰ্তন হৈ গৈছে, মানে দেশ সঠিক ব্যক্তিৰ হাততে আছে। সঁচা কথা। এইবাৰ
আমাৰ নেতাবোৰে নিজৰ দৰমহা কৰ্তন কৰিছে দৰমহাই এইবাৰ কৰ্মচাৰীৰ দৰমহা কৰ্তন হোৱা নাই নেতাৰ দৰমহা কৰ্তন হৈছে আৰু হ'ব লাগে এনেকুৱা বিপদৰ সময়ত প্ৰথমতে যিকোনো নেতাৰ দৰমহা কৰ্তন হ'ব লাগে নেতাই নিজৰ দৰমহা কৰ্তন হোৱাৰ পিছত যি আদৰ্শ দেখাব সেই আদৰ্শহে আনে ফ'ল' কৰিব গতিকে এইবাৰ প্ৰথমবাৰৰ বাবে এইটো হৈছে যে নেতাৰ দৰমহা কৰ্তন হৈছে আৰু কৰ্মচাৰী দৰমহা কৰ্তন হোৱা নাই কৰ্মচাৰীয়ে নিজে দি আছে কিন্তু নেতাৰ দৰমহা কৰ্তন হৈছে আৰু হ'ব লাগে কাৰণ নেতাৰ দৰমহা কৰ্তন হ'লেহে আনে গম পাব সেইকাৰণে কৈছোঁ আৰু ভাল লাগিছে এইবাৰ এই সময়ত এই পৰিস্থিতিত যি মোকাবিলা যেনেকৈ কৰা গৈছে যেনেকুৱা ধৰণৰ এক মোকাবিলা হৈছে খুব সুন্দৰ এক মোকাবিলা কৰা গৈছে আৰু কেন্দ্ৰ চৰকাৰ হওক ৰাজ্য চৰকাৰ হওক এয়া ধন্যবাদৰ পাত্ৰ আচলতে যি ধৰণে তেওঁলোকে এই কঠিন সময়খিনিত তেওঁলোকে যি ধৰণে যুদ্ধ কৰিছে যি ধৰণে ফাইট দিছে বিজিত গগৈদা উপস্থিত হৈছে ধন্যবাদ চাই থকাৰ বাবে মিষ্টাৰ ইণ্ডিয়া প্ৰাপ্ত মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈদা স্বাগতম আৰু সেইখিনিকে ক'ম ঋষভে সুন্দৰ কথা কৈছে প্ৰথম সেইটো হ'ল দেশ সঠিক ব্যক্তিৰ হাতত আছে সুন্দৰভাৱে দেশ সঠিক ব্যক্তিৰ হাতত আছে আৰু অনাগত 10 বছৰত যাতে আমি একোজন আমি যেন 10 বছৰ পিছত 20 বছৰ পিছত এজন সঠিক ব্যক্তি হৈ থিয় দিব পাৰোঁ তাৰ কাৰণে কৈছোঁ নিৰপেক্ষ চিন্তাধাৰাটো আপুনি কোনোদিন নিৰপেক্ষ হ'ব নোৱাৰে আজি তাৰিখত কোনো এজন ব্যক্তি নিৰপেক্ষ হ'ব নোৱাৰে কিবা না কিবা এটা চিন্তাধাৰা থাকিবই কিন্তু সমাজৰ ক্ষেত্ৰত মানুহৰ ক্ষেত্ৰত অকমান নিৰপেক্ষ হৈ চিন্তা কৰক ৰাজনৈতিক বৈষম্য মতানৈক্য আদৰ্শ মতানৈক্য সব বাদ দি একত্ৰিত হৈ চিন্তা কৰক কাৰণ প্ৰথমতে মানুহ থাকিব লাগিব মানুহ থাকিলেহে সমাজ থাকিব আৰু সমাজ যদি নাথাকে আপুনি ৰাজনীতি কৰিব ক'ত আপুনি শাসন কৰিব ক'ত আপুনি কাক লৈ ৰাজনীতি কৰিব যদি মানুহ নাথাকে সমাজ নাথাকে গতিকে সমাজৰ ক্ষেত্ৰত অন্তত মতানৈক্য বাদ দি একেলগে থিয় হওক ভাল হ'ব আৰু মন্টু কুমাৰ মন্টুদাই কৈছে যে কোৱা কথাখিনি লিপিবদ্ধ কৰি ৰাখিবা ভাল লাগিল ধন্যবাদ মন্টুদা মই চেষ্টা কৰি আছোঁ এইটোক লৈ অকণমান লিখা মেলা কৰিবলৈ চেষ্টা কৰি আছোঁ এই মুহূৰ্তত লকডাউনৰ পিছত চাওঁ কি হয় আৰু এইটো মই কণ্টিনিউ কৰিম এনেদৰে নিজৰ মতবোৰ আৰু সেইখিনিকে ক'লোঁ মুঠতে যুৱ প্ৰজন্ম আগুৱাই আহক বহুত সময় হ'ল স্মিতাঞ্জলি শইকীয়াই চাই আছিলে আমি স্বাগতম জনালোঁ আৰু বহুত সময় হ'ল ইতিমধ্যে আৰু সেইখিনিকে ক'লোঁ প্ৰত্যেককে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰত্যেকে খুব সুন্দৰভাৱে মত প্ৰকাশ কৰিলে ভাল লাগিলে আৰু যিহেতু সদায় আৰম্ভণিত এটা কবিতা পাঠ কৰোঁ শেষত এটা কবিতা পাঠ কৰোঁ গতিকে আজিও কবিতাটো পাঠ কৰিম আৰু আজি যেহেতু ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত নিৰপেক্ষভাৱে কথাখিনি ক'ব চেষ্টা কৰিলোঁ আৰু নিৰপেক্ষ এনে এজন ব্যক্তিৰ কবিতা পাঠ কৰিছিলোঁ আজি তেনে এজন ব্যক্তিৰ কবিতা পাঠ কৰিছিলোঁ যিজন দূৰদৰ্শী আছিল যিজন সঁচাকৈ ভগৱান সদৃশ ব্যক্তি আছিল যাক শ্ৰদ্ধা অকল আমিয়েই নকৰোঁ যাক শ্ৰদ্ধা কৰিছিল তেওঁৰ বিৰোধীসকলেও যাক শ্ৰদ্ধা কৰিছিল তেওঁৰ আদৰ্শৰ বিৰোধিতা কৰা সকলেও আৰু যিজনৰ চকুত এক উজ্জ্বল জ্যোতি আছিল যাৰ সেই জ্যোতিয়ে প্ৰত্যেকজন ভাৰতীয়ৰ মনত আশাৰ সঞ্চাৰ কৰিছিল আৰু যাৰ মৃত্যুত সমগ্ৰ দেশেই নহয় সমগ্ৰ বিশ্বই চকু পানী টুকিছিল তেওঁৰ বিৰোধীসকলেও তেওঁৰ চকু পানী টুকিছিল সেইজন আছিল প্ৰয়াত প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া আৰু তেখেতৰ এটি কবিতা পাঠ কৰিছিলোঁ কবিতাটি আছিলে ভাৰত জমিন কা টুকৰা নেহি এই কবিতাটো পাঠ কৰিম সদৌ শেষত স্মিতাঞ্জলি শইকীয়া আছিল ভাল লাগিল তোমাৰ কথা ধন্যবাদ স্মিতাঞ্জলি আৰু মন্টুদাই কোৱা মতে চেষ্টা কৰিম কথাখিনি লিপিবদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিম আৰু আটাইকে ধন্যবাদ জনাইছোঁ কবিতাটো এবাৰ পাঠ কৰিম তাৰপিছত মোৰ ক'বলগীয়াখিনি কৈ আজিলৈ সামৰণি মাৰিম কবিতাটি এনেকুৱা আছিলে মুনীন্দ্ৰ দিছে কবিতাটো পাঠ কৰা খুব সুন্দৰ এটা বিষয় ভাল লাগিল নিহাৰ ভাইজান ধন্যবাদ মুনীন্দ্ৰ আৰু কবিতাটো আছিলে এইটো ভাৰত জমিন কা টুকৰা নেহি এয়া আছিলে প্ৰয়াত প্ৰধানমন্ত্ৰী প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ এটি কবিতা পাঠ কৰিছোঁ ভাৰত জমিন কা টুকৰা নেহি भारत जमीन का टुकड़ा नहीं जीता जागता राष्ट्र पुरुष है हिमालय मस्तक है कश्मीर किरीट है पंजाब और बंगाल दो विशाल कंधे हैं पूर्वी और पश्चिमी घाट दो
जंघाए है। कन्याकुमारी इसके चरण है, सागर इसके पग पखारता है। कन्याकुमारी इसके शरण है और सागर इसके पग पखारता है। यह चंदन की भूमि है, अभिनंदन की भूमि है। यह तर्पण की भूमि है, यह अर्पण की भूमि है। इसका कंकर कंकर संकर है, इसका बिंदु बिंदु गंगा जल है। हम जिएंगे तो इसके लिए, मरेंगे तो इसके लिए। हम जिएंगे तो इसके लिए, मरेंगे तो इसके लिए। धन्यवाद। এইটো আছিল কবিতা ভাৰত জমিন কা টুকৰা নেহি, অটল বিহাৰী বাজপেয়ীজীৰ এটা সুন্দৰ কবিতা আছিলে। তেখেতে কৈছিলে যে ভাৰতবৰ্ষ, আমাৰ এই মাতৃভূমি ভাৰতবৰ্ষ কেৱল মাটিৰে আবৃত এখন দেশ নহয়, এটা চাৰিসীমাৰে আবৃত এখন দেশ নহয়, মাটিৰ এটা টুকুৰা নহয়, এয়া জীৱন্ত ৰাষ্ট্ৰপুৰুষ, যিয়ে প্ৰতিটো সময়ত আমাক উদ্ভাসিত কৰি ৰাখে। সেয়া আছিলে অটল বিহাৰী বাজপেয়ীজীৰ দূৰদৰ্শিতা। তেখেতে আহ্বান কৰিছিলে যে সমাজৰ বাবে আগুৱাই আহক। কেতিয়াও কোৱা নাছিল আমাৰ লগত আহক, আমাৰ লগত থিয় হওক, আমাৰ আদৰ্শত থিয় হওক। আদৰ্শ যাৰেই নহওক কিয় তেওঁ আহক, তেওঁ মানুহৰ বাবে আহক, মানুহৰ কাৰণে আহক, মানুহৰ কাষত থিয় দিয়ক। কাৰণ মানুহ থাকিলেহে সমাজ থাকিব, আৰু সমাজ থাকিলেহে ৰাজনীতি কৰিবলৈ থল থাকিব, সংগঠন কৰিবলৈ থল থাকিব, দল কৰিবলৈ থল থাকিব। গতিকে আহক, সেইখিনিকে ক'ম। আজি মনৰ কথাবোৰ পাতিলোঁ, ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰখনৰ মানুহৰ মনস্তত্বৰ কথা পাতিলোঁ, ভাল লাগিল। প্ৰতিটো লাইভত বিভিন্নজন আহে, বিভিন্ন ক্ষেত্ৰৰ বিভিন্নজন আহে, আৰু প্ৰতিটো লাইভৰ বিষয় বেলেগ বেলেগ হয় মোৰ। গতিকে যাৰ যাৰ যি ক্ষেত্ৰত, যিজন ব্যক্তিৰ যি ক্ষেত্ৰত ইণ্টাৰেষ্ট থাকে, আকৰ্ষণ থাকে, তেওঁ সেইটো ক্ষেত্ৰৰ পৰা তেওঁ আহে, তেওঁ কমেণ্ট কৰে। গতিকে ভাল লাগে। আজি মণ্টু দা আহিলে, মোৰ যথেষ্ট সুখী মণ্টু দা অহাৰ কাৰণে। এজন আছাম টক্সৰ জ্যেষ্ঠ সাংবাদিক। মুনীন্দ্ৰ আছে, স্মিতাঞ্জলি শইকীয়া, ঋষভ ৰঞ্জন, নীলিমা বাইদেউ প্ৰতিটো দিন আমাক সহযোগ কৰি আছে, আশীৰ্বাদ দি আছে। নীলিমা বাইদেউ স্বাগতম। মোৰ ভনী দৃষ্টিপ্ৰিয়া দত্ত আহিলে, শিৱসাগৰৰ এগৰাকী এক্টিভ কাৰ্যকৰ্তা, ভাল লাগিলে। হেমেন দা আহিলে, আটাইকে ভাল লাগিলে অহাৰ কাৰণে। চন্দন জ্যোতি নেওগ, অঞ্জন দা, নয়নমণি কুমাৰ দা আহিলে, ভাল লাগিলে। বুবুল ডেকাৰ পৰা আদি কৰি আটাইকে, যাৰ যাৰ নাম লোৱা নাই তেওঁলোককো কৈছোঁ, প্ৰত্যেককে ধন্যবাদ জনাইছোঁ। আৰু আজি 16টা দিন গ'ল লকডাউনৰ, আৰু লকডাউনৰ যিহেতু 16টা দিন, আৰু মাত্ৰ 5টা দিন আছে। গতিকে সেই সময়খিনিলৈকে ঘৰতে থাকক। বিহু আহিছে, এদিন বিহুৰ কথাও পাতিম। কাইলৈ এটা নতুন বিষয় ল'ম। কাইলৈ বোধহয় মই নাটকৰ কথা পাতিব পাৰোঁ, নাইবা ফেচবুকৰ ছ'চিয়েল মিডিয়াৰ কথা পাতিব পাৰোঁ। কাৰণ ছ'চিয়েল মিডিয়াই 2013-14 চনমানৰ পৰা এটা বেলেগ ধৰণৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। আমি দেখিছিলোঁ, সেই ভূমিকাক দেখি আহিছোঁ। প্ৰতিটো নিৰ্বাচনৰ সময়ত দেখিছোঁ, সামাজিক ক্ষেত্ৰখনত দেখিছোঁ, সমাজখনক জাগ্ৰত কৰাৰ ক্ষেত্ৰত দেখিছোঁ ছ'চিয়েল মিডিয়াৰ এটা ভূমিকা। এদিন সেই বিষয়ে কথা পাতিম, এদিন নাটকৰ কথাও পাতিম, এদিন যাদুৰ এটা কথা ভাবিছোঁ, যাদু এটা দেখাবলৈ কোনোবা এগৰাকী আহিব। গতিকে তেনেকুৱা ধৰণৰ বিভিন্ন কথা পাতিছোঁ, কবিতাৰ কথা পাতিছোঁ। আৰু 5 দিনত 5টা বিষয় লৈ আহিম, আৰু তাৰপিছতো আমি নিশ্চিতভাৱে লগ হৈ থাকিম। গতিকে তেতিয়ালৈ ঘৰৰ পৰা ওলাই নাযাব। বিষাক্ত কৰোণা ভাইৰাছৰ পৰা আঁতৰি থাকক, নিজক আঁতৰাই ৰাখক, সমাজখনক আঁতৰাই ৰাখক, দেশখনক সুৰক্ষিত কৰি ৰাখক। সেইখিনিকে ক'ম। সতৰ্ক থাকক, সুৰক্ষিত থাকক। আৰু কাইলৈ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ, শুভৰাত্ৰি।